নমস্কাৰ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিত্বৰ বিভিন্ন বিতৰ্ক আৰু বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আৰম্ভ কৰিবলৈ ওলাইছোঁ যি কম সঁচা কম নমস্কাৰ মই বঞ্জিত নমস্কাৰ মই জবা আপোনালোক সকলোৱে জানে যি কম সঁচা কম এই অনুষ্ঠানৰ মাজলৈ আমি ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত হৈ থকা বহু লোকক আমন্ত্ৰণ জনাওঁ আৰু তেওঁলোকক আমি কিছু প্ৰশ্নবান নিক্ষেপ কৰোঁ সেই প্ৰশ্ন আমাৰ সেই প্ৰশ্ন আপোনাৰ গতিকে আজিও আমাৰ লগত আছে তেনে এজন বিশেষ আৰু চৰ্চিত ব্যক্তি কোননো তেওঁ চাওঁ আহক আজিৰ অতিথি অখিল গগৈ জন্ম 1 মাৰ্চ 1976 চন জন্মস্থান লুখুৰাখন গাঁও মৰিয়নি যোৰহাট পিতৃ বলোৰাম গগৈ মাতৃ প্ৰিয়দা গগৈ কটন মহাবিদ্যালয়ৰ স্নাতক গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আধাতে সামৰি দয়াং টেঙানী আন্দোলনত যোগদান কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক 2021 চনত গঠন হোৱা ৰাইজৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি বৰ্তমান তেওঁ ৰাইজৰ দলৰ শিৱসাগৰৰ বিধায়ক এসে গেছে আপনার নতুন বিড়লা উপাস পেইন্ট নতুন ইন্টেরিয়র পেইন্ট নট স্মার্ট তেন্তে অখিল গগৈ ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ আজি আমাৰ যি কম সঁচা কমৰ অতিথি বিধায়ক অখিল গগৈ আহক আদালতৰ এটা নিয়ম আছে শপত বাক্য পাঠ আমি আৰম্ভণিতেই এই শপত বাক্য পাঠ কৰি ল'ব বিচাৰিছোঁ যি কম সঁচা কম যি কম সঁচা কম দেখিছোঁ বিগত সময়সমূহতো অখিল গগৈয়ে বিভিন্ন বিষয়ত তেওঁৰ মন্তব্য প্ৰকাশ কৰি আহিছে বিভিন্ন সময়ত বিভিন্ন বিতৰ্ক হৈছে আপুনি আসন গ্ৰহণ কৰিব পাৰে অখিল গগৈ ডাঙৰীয়া আমি এই শুনানি বা প্ৰশ্ন উত্তৰ শিতান আৰম্ভ কৰিম তাৰ পূৰ্বে কি ক'ব আজিৰ এই মুহূৰ্তত ইয়াত আহি উপস্থিত হৈছে অলপ ভয় লাগিছে কিন্তু ভয় ইমানো লগা নাই কাৰণ মই সাধাৰণতে এনেকুৱা কাঠগড়াত উঠি থাকোঁ মই মানে অসমৰ আটাইতকৈ বেছি কেছ থকা মানুহ গতিকে সাধাৰণতে চব আদালতবিলাকত যিমানবিলাক অসমৰ আদালত আছে বেছিভাগ আদালততে গৈছোঁ আৰু বেছিভাগ জেইলতে গৈছোঁ গতিকে ইমান ভয়ো লগা নাই তথাপি এইটো প্ৰথমবাৰৰ কাৰণে মই এনেকুৱা ধৰণৰ এটা অনুষ্ঠানলৈ আহিছোঁ গতিকে আপোনালোকে বহুত কঠিন প্ৰশ্ন সুধিব বুলি অলপ ভয় লাগিছে আৰু নিশ্চিত ৰূপত তাৰ সমান্তৰালকৈ আমি কৈছোঁৱেই আমাৰ এই অনুষ্ঠানত বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে আৰু তেওঁলোকেও তেওঁলোকৰ মনত অহা যিকোনো প্ৰশ্ন আমাৰ অতিথিক সুধিব পাৰে আমি আপোনালোককো আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ দেই অখিল গগৈ ডাঙৰীয়া নিৰ্বাচনৰ বতৰ যেতিয়া নিৰ্বাচনৰ বতৰ আহে আপোনাক আমি বিশেষ ভূমিকাত দেখিবলৈ পাওঁ বিশেষ ব্যস্ততা বৃদ্ধি পায় আমি বিধানসভা নিৰ্বাচনৰ পৰা যদি সেই প্ৰসংগ উত্থাপন কৰোঁ বিধানসভা নিৰ্বাচনত যোৱাটো আপুনি জেলত আছিল দল গঠন কৰা হ'ল দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে কেইবাটাও সমষ্টিত প্ৰাৰ্থী আপোনালোকে দিছিলে সেই দলৰ স্থিতি ভাল কৰিবলৈ আপুনি কাম কৰিলে সেই সময়ছোৱাত তাৰপিছত লোকসভা নিৰ্বাচন আহিল প্ৰথমে আপুনি ক'লে যে আপুনি যোৰহাটত খেলিব পৰৱৰ্তী সময়ত সিদ্ধান্ত সলনি কৰা হ'ল গৌৰৱ গগৈক সহায় কৰিলে গৌৰৱ গগৈ হাতত বিজয়ী হ'ল ৰাইজে আদৰি ল'লে এইবাৰ উপ নিৰ্বাচনৰ বতৰ আৰু এতিয়া আপোনাৰ ভূমিকাটো আৰু পৃথক মিত্ৰতা হঠাৎ শেষ হ'ল এইবাৰ সেই গৌৰৱ গগৈৰ বিৰুদ্ধেই আপুনি বিভিন্ন মন্তব্য বিভিন্ন মাধ্যমত কৰা ইতিমধ্যে ৰাইজে দেখিছে প্ৰত্যেকটো নিৰ্বাচনতে এই অখিল গগৈৰ যিটো পৃথক ভূমিকা সেইটোক লৈ এটা প্ৰশ্নচিহ্ন উত্থাপিত হৈছে যে কোনটো স্থিতিত অখিল গগৈ থাকিব কোনটো স্থিতিত নাথাকিব কি ভাবে অখিল গগৈ মানে স্থিতিটো সলনি আমি কৰা নাই স্থিতিটো সলনি কৰিছে কংগ্ৰেছে 2021 চনত যিটো বিধানসভা নিৰ্বাচন আছিলে মই যি সময়ত জেলত আছিলোঁ বিজেপি চৰকাৰে আপোনালোকে জানে যে 5 বছৰৰ ভিতৰত 3 বছৰ মোক জেলতে ৰাখিছিলে তেওঁলোকৰ 5 বছৰৰ শাসনকালৰ 3 বছৰ মই জেলত আছিলোঁ তাৰ ভিতৰত এবাৰত 1 বছৰ 8 মাহ একেৰাহে জেলত আছিলোঁ কা বিৰোধী আন্দোলনত তো সেই সময়খিনিতে ইলেকশ্যন হ'ল ইলেকশ্যন হোৱাৰ পাছত আমি সকলোৱে বিচাৰিছিলোঁ যে ঐক্যবদ্ধভাৱে আমি বিজেপিক পৰাভূত কৰিব লাগে ই এটা ফেচিবাদী দল ই এটা সাম্প্ৰদায়িক দল ই এটা দেশ বিক্ৰী কৰা দল ই সমগ্ৰ দেশৰ মানুহৰ মূল্য বৃদ্ধি কৰি মানে একদম অৱস্থা নাইকিয়া কৰি দিছে গতিকে বিজেপিক আমি হৰুৱাব লাগে কংগ্ৰেছৰ লগত আমাৰ আলোচনা হ'ল মোৰ ওচৰলৈ গৌৰৱ গগৈৰ পৰা আৰম্ভ কৰি প্ৰদ্যুৎ বৰদলৈৰ পৰা আৰম্ভ কৰি তেতিয়া ৰিপুণ বৰা সভাপতি আছিলে তেখেতলৈকে আটাইবিলাক ৰকিবুল হুছেইন ডাঙৰীয়াকে আৰম্ভ কৰি আটাইবিলাক মানুহ মোৰ ওচৰলৈ আহিলে তেতিয়া মই GMC বন্দী হৈ আছোঁ তাতে কথা হ'ল সব ঠিক হ'ল যে একেলগে খেলিব লাগে তাৰপিছত আমাৰ দলৰ পৰা মাতি পঠিয়ালে তেওঁলোকে দিল্লীলৈ দিল্লীত জিতেন্দ্ৰ সিঙৰ লগত
ৰাজস্থান ভৱনত মিটিং হ'ল তাতে ফিক্স হৈ গ'ল যে কংগ্ৰেছ দল আৰু ৰাইজৰ দলে ঐক্যবদ্ধভাৱে একেলগতে ইলেকশ্যন খেলিব কিন্তু হঠাতে কি কৰিলে কংগ্ৰেছ দলে আপোনাৰ BPFৰ লগত যোগাযোগ হৈ গ'ল BPFৰ লগত তেওঁলোকৰ একতা হৈ গ'ল আৰু ইতিমধ্যে আজমল ডাঙৰীয়াৰ লগত তেওঁলোকৰ আছিলেই AIDFৰ লগত গতিকে কি হ'ল তেওঁলোকে হঠাতে আমাৰ লগত কৰা চুক্তি ভংগ কৰি তেওঁলোকে আমাৰ লগত ইলেকশ্যন নেখেলোঁ বুলি কৈ দিলে জিতেন্দ্ৰ সিঙে আমাৰ ফোন নধৰা হৈ গ'ল এনেকুৱা পৰিস্থিতি হ'ল সেই একেটা কাম অসম জাতীয় পৰিষদকো তেওঁলোকে কৰিলে অসম জাতীয় পৰিষদৰ লগতো একেটাই সিদ্ধান্ত হৈছিলে একেলগতে ইলেকশ্যন খেলাৰ চিট ভাগ বতৰো আমাৰ লগত হৈ গৈছিলে তাৰপিছত তেওঁলোকে পাল্টা মাৰি দিলে কংগ্ৰেছে তাৰ ফলস্বৰূপে কি হৈছিলে আমি সেই সময়ত নতুন দল ইচ্ছা কৰিলে আমি 126টাতে নিৰ্বাচন খেলিব পাৰোঁ আৰু যদি আমি অসম জাতীয় পৰিষদৰ লগত ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলোঁ তেতিয়াহ'লেও কংগ্ৰেছৰ বহুত দিগদাৰ হৈ যাব পাৰে বিজেপিৰ সুবিধা হৈ যাব পাৰে বুলি ভাবি আমি 18টা নে 19টা চিটত মাত্ৰ কেণ্ডিডেট দি ময়ো ছিগনেচাৰ কৰি ইলেকশ্যন খেলিলোঁ মই জিকিলোঁ কংগ্ৰেছক বেছি ক্ষতি নকৰোঁ বুলি কেৱল বিজেপিৰ বিৰুদ্ধে থকাৰ কাৰণে আমি সেইবাৰ বেছি ডিষ্টাৰ্ব নকৰিলোঁ কিন্তু কংগ্ৰেছে আমাক বিশ্বাসঘাতকতা কৰিলে তাৰপিছত MP ইলেকশ্যনত যেতিয়া ওলাই আহি আমি ক'লোঁ যে মই যেতিয়া হ'ল আপুনি দেখিছে যে বিধানসভাত কংগ্ৰেছ দলে যিটো ভূমিকা গ্ৰহণ কৰিব লাগে নকৰে তেওঁলোকে বহুত দিন চেষ্টা কৰি আছোঁ কিন্তু তেওঁলোকে নকৰে তাৰপাছত এইবাৰ MP ইলেকশ্যন আহিলে MP ইলেকশ্যনত আমি ক'লোঁ যে 14টা সমষ্টিৰ ভিতৰত আমাক কেৱল এটা দিলেই হ'ব আমি ঐক্যবদ্ধভাৱে ইলেকশ্যন খেলিম তেওঁলোকে সেইটো দিবলৈ প্ৰস্তুত নহ'ল আমি এৰি দিলোঁ তেতিয়া ঠিক আছে আমি নেখেলোঁ কিন্তু আমি একলগ হ'ব লাগে যিকোনো প্ৰকাৰে আমি নৰেন্দ্ৰ মোদী চৰকাৰক হৰুৱাব লাগে এইবাৰ আপোনালোকে নিশ্চয় জানে যে গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি জীৱন পণ কৰি দিলোঁ তাৰপাছত ৰকিবুল হুছেইন ডাঙৰীয়াক জিকাবৰ কাৰণে জীৱন পণ কৰি দিলোঁ মই 44খন মিটিং কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে নগাঁৱত মই কেনেকৈ কেম্পেইন কৰিছোঁ আপোনালোকে দেখিছে কৰিমগঞ্জত কেনেকৈ কষ্ট কৰিছোঁ দেখিছে আমাৰ সকলোৰে সহযোগিতাত তেওঁলোক জিকিলে খুব ভাল হ'ল আমাৰ ঐক্যবদ্ধ শক্তি আগবাঢ়ি গ'ল বিজেপিয়ে এইবাৰ ভয় খালে একেলগতে থকাৰ কাৰণে তাৰপাছত এইবাৰ যেতিয়া আকৌ উপ নিৰ্বাচন হ'ল আমি ক'লোঁ যে ঠিক আছে আমাক আপোনালোকে হেৰিয়াত নিদিলে আসন এইবাৰ আমাক উপ নিৰ্বাচনত এখন আসন দিয়ক বঙাইগাঁও চিটটো দিয়ক সেইটো আঞ্চলিক দলৰ চিট এইটো কংগ্ৰেছ কেতিয়াও জিকা নাই আপোনালোকে আমাক দিয়ক আমি খেলিম তেওঁলোকে প্ৰথমতে নিদিওঁ বুলি ক'লে নিদিওঁ বুলি কোৱাৰ কাৰণে ঠিক আছে আমি ক'লোঁ নালাগে দিয়ক কিন্তু এই 5খন চিটৰ ভিতৰত আপোনালোকে এখন চিট দিয়ক কাৰণ যোৱাবাৰ আপোনালোকে আমি দাবী কৰাৰ পাছতো বৰপেটাটো বামপন্থীক এৰি দিয়া নাছিলে ডিফুটো আমি দাবী কৰিছিলোঁ যে তেওঁ জোনছ ইংটি কাঠাৰক দিব লাগে সেইটো এৰি দিয়া নাছিলে সেইকাৰণে এবাৰ ক'লোঁ যে বামপন্থীসকল আমাৰ পৰা আঁতৰি যাব নালাগে অন্ততঃ 42 চিটটো দিয়ক সব ঠিক ঠাক হৈ গ'ল মিটিং হ'ল আমাক এগ্ৰি কৰিলে আমাক 5জনীয়া কমিটি বনাই দিলে কমিটি বনাই আমি ৰিকমেণ্ডেশ্যন দি দিলোঁ যে CPIMলে খেলিব এইবুলি ৰিকমেণ্ডেশ্যন দি দিলোঁ সব ঠিক ঠাক হৈ গ'ল সভাপতিয়ে ভূপেন বৰাই আমাৰ লগত এগ্ৰি কৰিলে জিতেন্দ্ৰ সিঙে আমাক কৈ থৈ গ'ল মিটিঙত যে আপোনালোকে যি ৰিপৰ্ট দিব সেইমতেই হ'ব তাৰপিছত হঠাতে আমি গম পালোঁ যে আপোনাৰ গৌৰৱ গগৈ নিজে তেওঁ AICC যিহেতু তেওঁৰ হেৰি গতিকে AICCৰ লিডাৰ হিচাপে তেওঁ দিল্লীত কথা পাতি আমাৰ চিটটো নিদিয়া কৰি দিলে নিদিয়া আমাৰ লগত আমি আচৰিত হ'লোঁ যে গৌৰৱ গগৈয়ে আমাৰ লগত এবাৰ ফোন কৰি কথাটো ক'ব নোৱাৰে নেকি নিৰ্বাচনৰ সময়তো বহু কথা পাতিছিলে আপোনাৰ সৈতে একবাৰো গৌৰৱ গগৈ গাড়ীত উঠিতো মই নিৰ্বাচনৰ কেম্পেইন কৰি আছিলোঁ গৌৰৱ গগৈৰ কাৰণে গোটেই আমাৰ সমস্ত শক্তি আমি লগাই দিছিলোঁ তেওঁ একবাৰ ফোন কৰি নক'লে যে অখিলদা আহকচোন আমি অকণ কথা পাতি লওঁ এই চিটটোক লৈ আমি এবাৰ কথা পাতি লওঁ একবাৰ নক'লে আশ্চৰ্যজনকভাৱে আমাক এনেকৈ হেৰি কৰিলে নকৰাৰ কাৰণে আমি যেতিয়া গম পালোঁ আৰু তেওঁলোকৰ দলৰ পৰাই আমাক কৈ দিছে যে গৌৰৱ গগৈ টিকেট লৈ গৈছে আমি নাজানো চক আমি চবেই চেষ্টা কৰিছিলোঁ গৌৰৱ গগৈ টিকেট লৈ গুচি গৈছে তেতিয়া ডেফিনেটলি আমি গৌৰৱ গগৈক সমালোচনা কৰিছোঁ আমি কৈছোঁ যে গৌৰৱ গগৈয়ে এনেকৈ আকাশৰ মেঘৰ ভিতৰৰ পৰা লুকাই লৈ আমালৈ কাঁড় মাৰি থাকিব নালাগে যদি কিবা ক'বলগীয়া আছে পোনে পোনে কওক কথাটো যে চিটটো এইটো আমাকেই দিব লাগে বুলি কওক আমাক আলোচনালৈ মাতক আমিতো এৰি দিম দৰকাৰ হ'লে কিন্তু এটা কথা যে আপোনালোকৰ এই যিখন কমিটি গঠন কৰি দিয়া হৈছিল 5জন লোকক আপুনি আছিল লুৰিণজ্যোতি গগৈ আছিল জন ইণ্টি কাঠাৰ আছিল অজিত ভূঞা আছিল তেওঁলোক আছিলে আৰু সুপ্ৰকাশ তালুকদাৰ এই 5জন কমিটিক তেওঁলোক কমিটি এখন গঠন কৰি দিছিল বিহালী সমষ্টিটোৰ কাক প্ৰাৰ্থিত্ব দিয়া হ'ব সেই কমিটিখনত একমাত্ৰ অখিল গগৈয়ে এটা মন্তব্য কৰিছিল যে আমাৰ যিগৰাকী প্ৰাৰ্থী সেইগৰাকী প্ৰাৰ্থী কিন্তু সঁচাকৈয়ে দুৰ্বল যদি জয়ন্ত বৰাক প্ৰাৰ্থিত্ব দিব পাৰে তেতিয়াহ'লে তেওঁ হয়তো জয়ী হোৱাৰ অৱকাশ আছে আৰু আপুনি সেইটো অকলেই কথাটো কৈছিল কিন্তু
মহাজোঁটৰ যিহেতু 5জনীয়া কমিটি এই কথাটোৰ মাজত থাকে আপুনি কথাটো বেছি ওপৰলৈ নিনিলে কথাটো তাৰ লগতে আপোনাৰ কৰবাত এইটো খুব থাকিল নেকি যে মই গৌৰৱ গগৈক ছাপোৰ্টো দিলোঁ আল্টিমেটলি ইনডাইৰেক্টলি পৰোক্ষভাৱে আপুনি গৌৰৱ গগৈৰ কথাটোকে সমৰ্থন কৰিলে যে জয়ন্ত বৰা তাতে জয়ী হোৱা এগৰাকী প্ৰাৰ্থী কিন্তু গৌৰৱ গগৈয়ে যিহেতু আপোনাক কণ্টেক্ট নকৰিলে আপোনাক নুসুধিলে আপুনি ইমান কষ্ট কৰিলে সেই ক'ৰবাত অভিমান এটাৰ কাৰণে আপোনাৰ বেছিকৈ ক্ষোভ হৈছে নেকি এতিয়া গৌৰৱ গগৈ মানে সেইটো অকণমান আমাৰ ভিতৰুৱা কথা আছিলে মই সেইটো ৰাজহুৱা কৰিব খোজা নাছিলোঁ হা তো আমাৰ কথাটো আছিলে যে কংগ্ৰেছে 5টা ছিটৰ ভিতৰত এটা ছিট এৰি দিয়ক আমি বিৰোধী একলগ হৈ থাকিব লাগে যোৱাবাৰ বামপন্থীক বিশ্বাসঘাতকতা কৰা হৈছে এইবাৰ কৰিব নালাগে আমাৰ কথাটো আছিলে এইটো মিটিঙত সিদ্ধান্ত হ'ল যে সেই ছিটটো দিবই লাগে আৰু তাৰপিছত নিজে জিতেন্দ্ৰ সিং ডাঙৰীয়াই ক'লে যে আপোনালোকক আমি কমিটিখন বনাই দিছোঁ আপোনালোকে যিটো ৰিপৰ্ট দিব সেই ৰিপৰ্টে আমি 100% একচেপ্ট কৰিম সেইজন কেণ্ডিডেটক আমি দিম আমি গোটেই 5জনে বহিলোঁ 5জনে বহাৰ পাছত ইতিমধ্যে কংগ্ৰেছ দলৰ পৰা মোক ক'লে যে আপোনালোকে চাব দিব খুজিছে ঠিকে আছে কিন্তু তেওঁ জিকিব পাৰিব জানো এনেকৈ ক'লে মই তেতিয়া কমিটিৰ ভিতৰত ক'লোঁ যে আমি মেৰিটটো চোৱা ভাল হ'ব আমাৰ জিকিব পৰা কেণ্ডিডেট দিলে ভাল হ'ব আমি বিজেপিক হৰুৱাব লাগিব এইটো আমাৰ প্ৰধান চৰ্ত গতিকে আমি মেৰিটটো চোৱাটো ভাল হ'ব উইন এবিলিটিটো আমাৰ চোৱাটো প্ৰয়োজন কিন্তু বাকী 4জনে আটাইকেইজনে ক'লে যে নহয় আমি যেতিয়া এটা দলক দিব খুজিছোঁ তেওঁলোকৰ কেণ্ডিডেটছাৰ সম্পৰ্কে আমি একো ক'ব নালাগে তেওঁলোক সংখ্যাগৰিষ্ঠতাৰ ভিত্তিত জয়ী হ'ল গতিকে মই আৰু মাতাৰ গণতান্ত্ৰিক মানুহ হিচাপে মই মাতিব নোৱাৰোঁ যে 4জনে যেতিয়া এক পক্ষত থিয় দিয়ে মই এজন যদি তেতিয়াহ'লে মই হাৰিছোঁ হয়নে নহয় কওক মানে মই ক'লোঁ যে ঠিক আছে হ'ব তেতিয়াহ'লে মই চহী কৰি দিছোঁ তেওঁলোকক এইবাৰ আকৌ জিতেন্দ্ৰ সিঙৰ পৰা ফোন আহিলে যে গগৈদেউ এইটো অকণমান হেৰি কৰক কেণ্ডিডেটজন আপোনালোকে চাই দিয়ক মই ক'লোঁ যে এইটোতো চাই দিয়াটো সম্ভৱ নহয় কাৰণ এনেকুৱা ধৰণৰ আমাৰ মাজত এনেকুৱা ধৰণৰ হেৰি হৈছে মানে জয়ন্ত বৰাৰ হৈ চাই দিবলৈ মানে জয়ন্ত বৰা হয় বুলি নহয় কেণ্ডিডেট মানে এই কেণ্ডিডেটজন দিব নালাগে বেলেগ কাৰোবাক আপোনালোকে অল্টাৰনেটিভ দিয়ক তেওঁলোকে আমাক জয়ন্ত বৰাৰ কথা এবাৰৰ কাৰণেও শব্দটো কোৱা নাই কাৰণ জয়ন্ত বৰা জইন কৰা নাই কেনেকৈ কয় তেখেতে কওক তাৰপিছত তেখেতে জিতেন্দ্ৰ সিঙে মোক ক'লে যে নহ'লে আপোনালোকৰ কেণ্ডিডেট দিয়ক হা যিজন কেণ্ডিডেট দিছে এজনে নহ'ব মোক ক'লে যে আপোনালোকক কেনে মই কৈছোঁ এইটোতো বিশ্বাসঘাতকতা মই নকৰোঁ হা আমি CPIMLক দিম বুলি কৈছোঁ মই এতিয়া আকৌ তাত কিয় কেণ্ডিডেটছাৰ ল'ম এইটোতো হ'ব নোৱাৰে মই এনেকৈ ক'লোঁ তাৰপিছত আকৌ মিটিং বহালোঁ মিটিং বহাই সেই মিটিঙতো আলোচনা হ'ল সেই মিটিঙত আলোচনা কৰি চবেই সিদ্ধান্ত ল'লে নাই আমি এইটো কনচিডাৰ নকৰোঁ এইবুলি হৈ গ'ল মই আনকি বিবেক দাস ডাঙৰীয়াক নিজে বহাই লৈ ৰিকুৱেষ্ট কৰিছিলোঁ যে দাদা আপোনাৰ সম্পৰ্কে কংগ্ৰেছে এনেকৈ কৈ আছে আপুনি কাইণ্ডলি ছিটটো এৰি দিয়ক আমি বেলেগ কাৰোবাৰ কাৰণে সমূহীয়াভাৱে চিন্তা কৰোঁ মই এইবিলাক বাহিৰত কোৱা উচিত নহয় কিন্তু আপোনালোকে যেতিয়া কৈয়ে দিলে কথা খবৰবিলাক তো গতিকে মই ক'লোঁ যে এনেকৈ ক'লোঁ কিন্তু তেওঁলোকে নামানিলে এইবাৰ আমাক ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ মাতি লৈ গ'ল ভূপেন বৰা ডাঙৰীয়াৰ ঘৰলৈ মাতি নি আমাৰ গোটেইবিলাকৰ মাজত আকৌ আলোচনা হ'ল আমাৰ কমিটিখন ভূপেন বৰা ডাঙৰীয়া দেৱব্ৰত শইকীয়া আৰু তেওঁলোকৰ ৱৰ্কিং প্ৰেচিডেণ্টৰ মাজত আমাৰ আলোচনা হ'ল আমি বহুত ফোন চোন কৰিলোঁ ফোন চোন কৰাৰ পাছত ভূপেন বৰা ডাঙৰীয়া সেইদিনাই পিছতে আপোনালোকে গম পায় সেইদিনাই যিদিনা ৰাতি আমাৰ লগত আলোচনা হ'ল সেইদিনাই ভূপেন বৰা ডাঙৰীয়াই আমাৰ ওচৰত ৰেজিগনেশ্যন ছাবমিট কৰিলে যে মই মঞ্চৰ পৰা আঁতৰিলোঁ কাৰণ যদি প্ৰাৰ্থীজন নবদলে আমি মানে প্ৰাৰ্থীজন বদলাব লাগে বুলি ফোন কৰিছিলোঁ কিন্তু বিবেক দাসে কোনোপধ্যে নামানে মই বহুত চেষ্টা কৰিছিলোঁ মানে মই দুইটা মিলাবৰ কাৰণে বহুত চেষ্টা কৰিছিলোঁ কাৰণ আমি বিজেপি বিৰোধী শক্তিটো ঐক্যবদ্ধ হৈ থাকিব লাগে চেষ্টা কৰিছিলোঁ কিন্তু কোনো নামানে কাৰণেতো আমিতো গণতান্ত্ৰিকভাৱে যাৰ পক্ষত বেছি থাকিব মই তাৰ পক্ষতে থাকিম মই গণতান্ত্ৰিক মানুহ কিন্তু ইউনিটিটো ভাঙিব নোৱাৰোঁ কিন্তু তেতিয়া মই ক'লোঁ যে ঠিক আছে নহ'ল তাৰপিছত বিবেক দাসে মানিলে যেতিয়া ভাঙি মানে ৰেজিগনেশ্যন দি দিলে ভূপেন বৰাই তেতিয়া বিবেক দাসে মানিলে মানাৰ পিছত এতিয়া আকৌ কংগ্ৰেছে কয় যে নহয় এইজন কেণ্ডিডেট নহ'ব তাৰমানে তেওঁলোকে আমাক ক'ব খুজিছিলে যে তোমালোকে হেৰিয়াক উঠোৱা জয়ন্ত বৰাক আমাক কিন্তু কোৱা নাই পোনে পোনে যে জয়ন্ত বৰাক উঠোৱা না ভূপেন বৰা ডাঙৰীয়াই কৈছে না গৌৰৱ গগৈটো ফোনে কৰা নাই গৌৰৱ গগৈ খালি একদম মেঘৰ আঁৰত লুকাই আমালৈ কাঁড় মাৰি আছে তেওঁ খালি অকল মই এইটোৱে বেয়া লাগিছে তাৰমানে যিজন মানুহৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ যিজন মানুহক জিকাবৰ কাৰণে মই আপোনালোকে যদি কয় গৌৰৱ গগৈক যোৰহাটত কোনে কেণ্ডিডেটছাৰ দিলে বুলি যদি কয় তেতিয়াহ'লে আটাইতকৈ বেছি ৰেছপনচিবল মই তো ইমান কষ্ট কৰাৰ পাছত এতিয়া যদি আমাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰে
আমাক যদি এটা ফোন কৰি সৌজন্যতাৰ খাতিৰত কথাটো ক'বলৈ ইচ্ছা নকৰে, অহংকাৰত যদি কোনোবা থাকে, তেতিয়াহ'লে তেনেকুৱা মানুহৰ লগত ৰাজনীতি কৰিলে কাইলৈ মই যদি গৌৰৱ গগৈ চিফ মিনিষ্টাৰ হ'ল, আমি যদি তেওঁলোকৰ সহায় কৰিলোঁ, তেতিয়াহ'লেতো মই অসমৰ এটাও প্ৰশ্ন গৌৰৱ গগৈৰ আগত ক'ব নোৱাৰিম। আপুনি যি কথা কৈছে গৌৰৱ গগৈৰ প্ৰসংগটো টানি আনিছে, অসমীয়াত এষাৰ কথা আছে, শত্ৰুৰ শত্ৰু মিত্ৰ, একজেক্টলি কথা এষাৰ আছে। হয়। ইমান দিনে আপুনি লোকসভা নিৰ্বাচনেই হওক, ইমান দিনে আপুনি গৌৰৱ গগৈ হৈ প্ৰচাৰ চলাইছে, এতিয়া বুকু ফিন্দাই আপুনি কৈছে যে মই গৌৰৱ গগৈক জিকোৱাৰ দায়িত্ব লৈছিলোঁ। এতিয়া আপোনালোকৰ মাজত নিমিলিল অংকটো, ঠিক আছে মানি লৈছোঁ অংকটো নিমিলিল। আপোনালোকে কৈছে যে বিজেপি বিহীন বা বিজেপি মুক্ত অসম আমি 26ত লাগিব আমাক। আপোনালোকে এনেধৰণে যদি আপুনি কৈছে গৌৰৱ গগৈয়ে মেঘৰ আৰে আৰে তীৰ মাৰিছে, আপুনি কৈছে গৌৰৱ গগৈ যদি দুৰ্নীতি কৰে তেওঁ কেনেকৈ মুখ্যমন্ত্ৰী হ'ব, আপোনালোকে অখিল গগৈ সেই গৌৰৱ গগৈ আপোনালোকৰ মাজত যদি এনেধৰণৰ এখন যুদ্ধ হৈ থাকে, তেতিয়াহ'লে বিজেপি কি সহায় নকৰিব? আপোনালোকৰ এই মানে আপুনি চাগে মই কথাখিনি কওঁতে চাগে আপুনি মই বুজি নাপালোঁ। মইতো আপোনালোকক একদম লজিকেলি দেখুৱাইছোঁ চব। মইতো কৈছোঁ যে গৌৰৱ গগৈৰ প্ৰতি ব্যক্তিগতভাৱে মোৰ ইমান ভাল ভাৱ যে তেওঁৰ কাৰণে আমি বহুত কষ্ট কৰিছোঁ। তেওঁক লিডাৰ বনাই তেওঁক অসমৰ মুখ্যমন্ত্ৰী বনাম, তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি যাম, সেইটোলৈকে আমাৰ কোনো আপত্তি নাছিলে। কিন্তু যদি আজিৰ দিনটোতে তেওঁ আমাক এনেকুৱা বিশ্বাসঘাতকতা কৰিবলৈ লয়, অসমৰ কোনটো প্ৰশ্নত আমি তেওঁক জাতীয় প্ৰশ্নত তেওঁক কনভিন্স কৰিব পাৰিম? এইটোতো অসমৰ স্বাৰ্থৰ কথা। সেইকাৰণে এইটো গৌৰৱ গগৈ অখিল গগৈৰ কথা নহয়। কিন্তু এই গোটেই বিষয়বিলাকৰ পৰা এটাই প্ৰশ্ন যে 26 কি হ'ব? 26ত বিজেপিক পৰাভূত কৰিব মানে লাগে বুলি দীৰ্ঘদিনৰ পৰা আপোনালোকে প্ৰস্তুতি চলাই গৈছে। সকলোৰে ডাঙৰ শত্ৰু বিজেপি। কিন্তু এনেকৈ বিজেপিক আমি পৰাভূত কৰিবই লাগিব। সম্ভৱ হ'বনে? 26ৰ কাৰণে আমাৰ 1.5 বছৰ সময় আছে। এই 1.5 বছৰৰ ভিতৰত মই ভাবোঁ যে এইবাৰ উপ নিৰ্বাচনতে কংগ্ৰেছেতো ধাক্কাটো খাবই। যদিও আমি ভাবোঁ যে কংগ্ৰেছে জিকক, বিজেপি চবতে হাৰক, কিন্তু এইবাৰতো অকলশৰীয়া। আপোনালোকে সকলোতে চাওক, ভাৰতবৰ্ষৰ যি ৰাজ্যত কংগ্ৰেছে অকলশৰীয়াকৈ ইলেকশ্যন খেলিছে বিজেপিৰ বিৰুদ্ধে, তাত হাৰিছে। যি ৰাজ্যত একেলগতে বিৰোধী গোটেইবিলাক লগ লাগি খেলিছে তাতেই বিজেপিক হাৰিছে, কংগ্ৰেছ জিকিছে, আমি বিৰোধী পক্ষ জিকিছোঁ। এইবাৰ আমি এনেকুৱা ধুনীয়া এটা পৰিৱেশ আনিছিলোঁ যে আমি বঙাইগাঁৱতো জিকাব পাৰিলোহেঁতেন, আমি চামগুৰিতো জিকাব পাৰিলোহেঁতেন, আৰু আমি বিহালীতো জিকাব পাৰিলোহেঁতেন, আৰু আমি শিলচৰটোত আমি জিকাব নোৱাৰিলোহেঁতেন, কিন্তু এইটোতো জিকাব পাৰিলোহেঁতেন। কি কয় চিৰাঙৰ যিটো সমষ্টি, কি কয় এইটো চিডলিটো আমি জিকাব পাৰিলোহেঁতেন। 4টা সমষ্টিত আমি জিকাব পৰা অৱস্থাত আছিলোঁ। তেওঁলোকে বিহালী জিকিম বুলি ভাবিছে, কিন্তু বিহালী জিকাটোতো ইমান উজু কথা নহয়, গতিকে তাৰ পৰা নিশ্চয় কংগ্ৰেছে এই শিক্ষাটো ল'ব যে অকলে খেলিলে চেলেঞ্জ বহুত বেছি আছে। কথাটো হ'ল শুদ্ধ কথাটো স্পষ্ট ৰূপত কৈ দিছোঁ, গৌৰৱ গগৈ ভুল কৰিছে, ভুলটো ভুল বুলি কৈছোঁ, আৰু গৌৰৱ গগৈ কৈছোঁ যে তেওঁ অহংকাৰ কমাব লাগিব। যদি তেওঁ অহংকাৰ কমায় আমি তেওঁৰ লগত আছোঁ। নিশ্চয় আমি আৰু কথা পাতিম। তেওঁ কৈছে যি কম সঁচা কমৰ মজিয়াত যে 26লৈ কিন্তু মিত্ৰতা হ'ব। আৰু আছে বহু কথা, কিন্তু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আপুনি চাই আছে যি কম সঁচা কম, আৰু আমাৰ সৈতে আছে বিধায়ক অখিল গগৈ। গগৈ ডাঙৰীয়া, কংগ্ৰেছে বিশ্বাসঘাতকতা কৰা সেই প্ৰসংগত আমি কথা পাতি আছোঁ, কিন্তু কিছু বছৰ আগলৈ যদি আমি উভতি যাওঁ, তৰুণ গগৈৰ চৰকাৰৰ দিনত তৰুণ গগৈৰ বিৰুদ্ধে আপুনি কেতবোৰ অভিযোগ উত্থাপন কৰিছিল। আমেৰিকাত তৰুণ গগৈৰ সম্পত্তি থকা বুলি 3টাকৈ ফাইল আপুনি দেখুৱাইছিল। তাৰ ক'ৰবাত পুতক তুলিবলৈ এতিয়া কংগ্ৰেছে আপোনাৰ সৈতে এনেধৰণৰ বিশ্বাসঘাতকতা কৰিছে নেকি? মই এটা বস্তু আপোনালোকক প্ৰথমতে কৈ লওঁ যে মোৰ জীৱনত পোৱা আটাইতকৈ কৰাপ্ট দুৰ্নীতিপৰায়ণ চৰকাৰখন আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ চৰকাৰকেইখন। মই যেতিয়া ৰাজনৈতিকভাৱে সচেতন হৈছোঁ বা কাম কাজত লাগিছোঁ, আটাইতকৈ বেছি কৰাপ্ট গভৰ্ণমেণ্ট। সেইকাৰণে আজিকালি যেতিয়া বহুত মানুহে তৰুণ গগৈৰ কথা, বহুত ডাঙৰীয়াৰ কথা বহুত ভালকৈ কৈ থাকে, মোৰ কাৰণে সেইটো এটা নুবুজা সাঁথৰ এটা। কাৰণ তেওঁ চৰকাৰৰ দিনতে মই দেখিছিলোঁ যে আটাইতকৈ ডাঙৰ কৰাপশ্যনবিলাক হৈছিলে। তৰুণ গগৈ ডাঙৰীয়াৰ বিৰুদ্ধেও মই অভিযোগ কৰিছিলোঁ। হয়, মই কৈছিলোঁ যে 3টা ঘৰ তৰুণ গগৈ ডাঙৰীয়াৰ আমেৰিকাত আছে, আৰু মই কৈছিলোঁ
যে তেওঁৰ জীয়েকৰ ঘৰ এটা আছে, তেওঁৰ জোৱায়েকৰ ঘৰ এটা আছে আৰু তেওঁৰ পুতেকৰ ঘৰ এটা আছে। মোৰ এটা কথা ভুল আছিলে যে পুতেকৰ ঘৰটো পুতেকৰ ঘৰ নহয়, পুতেক থাকিছিলে তাত, সেইটো ঘৰ নহয়, কিন্তু জীয়েক আৰু জোৱায়েকৰ দুটা ঘৰ থকাটো হয়। এটা কথা ঠিক যে মোৰ জীৱনত পোৱা আটাইতকৈ কৰাপ্ট গভৰ্ণমেণ্ট আছিলে সন্মানীয় আমাৰ তৰুণ গগৈ ডাঙৰীয়াৰ চৰকাৰকেইখন। তিনিটা ফাইলৰ প্ৰসংগ উত্থাপন কৰিছিল আপুনি। সেই তিনিটা ফাইলটো আছিলে যে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ কুকৃতি। আপোনালোকে চাগে জানে, সকলোৱে চাগে জানে, অসমৰ মানুহে চাগে জানে যে হিমন্ত বিশ্ব শৰ্মাই আলফা কৰিছিলে, হিমন্ত বিশ্ব শৰ্মাই আলফাৰ নামত পইচা তুলিছিলে, হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ এজন নেতা, উজান বজাৰৰ আমাৰ কি শৰ্মা আছিলে, মানৱেন্দ্ৰ শৰ্মা। মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰৰ আটাইতকৈ ডাঙৰ অভিযুক্ত আছিলে হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া পইচা তুলিবলৈ গৈছিলে, এতিয়া আমি য'ত থাকোঁ নিজৰাপাৰ, তাৰ ইঞ্জিনিয়াৰ দাসৰ ঘৰলৈ পুলিচে তেওঁক ধৰি নি ৰাম পিতন দি কাপোৰ খুলি লক আপত ভৰাই 3 মাহ জেলত দিছিলে হিমন্ত বিশ্ব শৰ্মাই। সেই যিটো কেছ আছিলে, সেই কেছটোৰ চলি থকাৰ মাজতে হিমন্ত বিশ্ব শৰ্মা যেতিয়া মন্ত্ৰী হ'ল, কোৰ্ট আৰু থানাৰ পৰা তেওঁৰ CD আৰু চাৰ্জেছ গোটেইবিলাক নাইকিয়া কৰি পেলালে। অসমৰ সমাজ জীৱনত ইমান ডাঙৰ কেলেংকাৰী পৃথিৱীত কেতিয়াও ঘটা নাই। এইটোক মাফিয়াগিৰি বুলি কয়, মানে প্ৰতিষ্ঠিত আইন কানুন সকলো নাইকিয়া কৰি দিব পৰা ব্যৱস্থা। হিমন্ত বিশ্ব শৰ্মাক আটাইতকৈ বেয়া পোৱা কাৰণটো কি? তেওঁৱে হ'ল অসমৰ মাফিয়া ৰাজনীতিৰ জনক। গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে। অভিযোগ নহয়, এইটো পৃথিৱীৰ চব মানুহে জানে, মোৰ বাহিৰে কোনেও ক'বলৈ সাহস নকৰে অসমত। মই সেই ফাইলকেইটা উলিয়াই যিকেইটা ফাইল তেওঁলোকে লুকুৱাই দিছিলে তাৰ ডুপ্লিকেট কপি কপি নাথাকে জানো, কি কয় আপোনাৰ ট্ৰু কপি নাথাকে জানো, একেকেইটা কেছৰে ট্ৰু কপি নাথাকে জানো, সেইকেইটা নি তেওঁ হয়তো জ্বলাই দিছে, কিন্তু তাৰ কপি ৰৈ গৈছে। সেই কপিকেইটা মই আনিছোঁ, মোক চৌৰচাই দিছে। আজিৰ দিনটোতো সেই ফাইল আছে, কিন্তু আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী যেতিয়া হ'ল, সেই কেছটোক লৈ আকৌ আপোনালোকে নিশ্চয় জানে, সেই কেছটো পুনৰ আৰম্ভ হ'ব লাগে, এই বস্তুবিলাক লুকুৱাই দিছে, এই বস্তুবিলাক হেৰুৱাই দিছে বুলি কৈ পদ্ম হাজৰিকাই কেছো দিছিলে, আপোনালোকে জানে, গুৱাহাটী হাইকোৰ্টত। তাৰপিছত পদ্ম হাজৰিকা ডাঙৰীয়াই আকৌ কম্প্ৰমাইজ কৰি উঠাই দিলে কেছটো। সেই কেছত আনকি হাইকোৰ্টে লিখিও থৈছে যে এই কেছটো যদি পুনৰ কোনোবাই খুলিব খোজে, এওঁৰ বিৰুদ্ধে এই কেছটো আকৌ কৰিব পাৰিব। তো এতিয়া সেই কামটো কৰিছিল, আৰু সেই কেছটো দেখুৱাৰ কাৰণে মোক এতিয়া কোনোবাই কৈ থাকে বোলে তোৰ এই 3টা ফাইল ক'ত গ'ল, মোৰ লগতে আছে। কোনোবাই পাৰিব নেকি আহকচোন হিমন্ত বিশ্ব শৰ্মাক ধৰিবলৈ? যদি কেতিয়াবা গভৰ্ণমেণ্ট বদলি হয়, যদি কেতিয়াবা গভৰ্ণমেণ্ট বদলি হয়, যদি কেতিয়াবা হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধীত বহিবলৈ হয়, তেতিয়া তেওঁ ক'ত যাব? কিন্তু সেই চৰকাৰ সলনি হ'বলৈ যিটো পৰিৱেশ আহিব লাগে, বিৰোধী একত্ৰিত হৈ থাকিব লাগে, সেইটো নোহোৱাৰ ফল 26 আপোনালোকে যিটো কথা কৈ আছে যে বিৰোধী ঐক্যবদ্ধ হ'ব লাগে, এই কথাটো ক'ব লাগে কংগ্ৰেছক। কংগ্ৰেছে বিশ্বাসঘাতকতা কৰিছে নহয় বুলি কোনোবাই কংগ্ৰেছৰ পৰা কওকচোন। তাৰপিছত আপুনি আকৌ 26 একেলগে নাই, মই এইটো বিশ্বাসঘাতকতা কৰিছে তাৰ অৰ্থটো নহয়। বিশ্বাসঘাতকতা কৰিছে তাৰ কাৰণে ৰাজহুৱা কৰি দিছোঁ, লোকে লুকুৱাই ৰাখিলেহেঁতেন, বেলেগে ক'বলৈ সাহস নকৰে, মই কৈ দিছোঁ। গৌৰৱ গগৈৰ লগত এই মুহূৰ্তত কোনো বেয়া হ'বলৈ নাযায়, আপোনালোকো নাযায়, মই গৈছোঁ, মোৰ সাহস আছে, মোৰ দম আছে, কাৰণ মই ব্যক্তিগত কামত কেতিয়াও কোনো পধ্যে ৰাজনীতি কৰা নাই। মোক একো নালাগে এই পৃথিৱীৰ পৰা, চেণ্ডেল পিন্ধি আহিছোঁ, চেণ্ডেল পিন্ধি যাম, কোনো পাবলগীয়া মোৰ একো নাই। কিন্তু গৌৰৱ গগৈক যদি আগবঢ়াই লৈ যাব খোজো, আকৌ গৌৰৱ গগৈ আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰে, এইটোতো নহ'ব। কিন্তু এইখিনিতে প্ৰশ্ন হয়, আপুনি যে ক'লে যে কংগ্ৰেছে দুৰ্নীতি কৰিছে, বিশ্বাসঘাতকতা কৰিছে, আমি উদঙাই দিছোঁ, সেই সাহস আপোনাৰ আছে, সেইবাবে আপুনি উদঙাই দিছে। সময়ত মিত্ৰতা যদি কৰিব লগা হয়, মিত্ৰতাও সকলোৱে দেখাকৈ আপুনি মিত্ৰতা কৰিব, কিন্তু তাত ৰাইজৰ দলৰ সেই যি সমৰ্থ, সেই যি শক্তি 126টা সমষ্টিত খেলিবলৈ, অৰ্থাৎ কংগ্ৰেছ বিগ ব্ৰাদাৰৰ হাতখন নধৰাকৈ অখিল গগৈয়ে পুনৰবাৰ MLA হ'ব নোৱাৰিব নেকি? তাৰ ভয়তে আকৌ মই 1 নম্বৰ কথাটো কৈছোঁ যে পৃথিৱীৰ কোনো বিগ ব্ৰাদাৰ আমাৰ নাই। বিগ ব্ৰাদাৰ শব্দটো হ'ল আনডেমক্ৰেটিক শব্দ, ফেচিষ্ট শব্দ। আমাৰ কোনো বিগ ব্ৰাদাৰ নাই, কোনো বিগ ব্ৰাদাৰক আমি ভয় নকৰোঁ। আমাৰ আছে বন্ধু, আমি একেলগতে কাম কৰোঁ। যদি কোনোবাই আমাৰ সন্মুখত বিগ ব্ৰাদাৰগিৰি দেখুৱাব খোজে, তেতিয়াহ'লে তেওঁলোকৰ লগত আমি নাই। তেওঁলোক ডাঙৰ পাৰ্টি, গতিকে বেছি আসন পাব, সেইটোলৈকে আমি একমত। মানে কংগ্ৰেছৰ সহায় নোহোৱাকৈ আপুনি MLA হ'ব পাৰিবনে 26ত? 2021ত কংগ্ৰেছে মোৰ বিৰুদ্ধে কেণ্ডিডেট দি 19,000 ভোট পাইছে।
বিজেপিয়ে মোৰ বিৰুদ্ধে ভোট দি কিমান হাজাৰ পালে 29,000 নে কিমান হাজাৰ ভোট পালে মই পালোঁ 57,000 56,000 কিমান তেওঁলোকে মোকতো 2021 জেলত থাকোঁতেই কংগ্ৰেছে মোক হৰুৱাব খুজিছিলে কংগ্ৰেছেতো মোক মৰম কৰি চিটটো এৰি দিয়া নাই এতিয়াও যদি ইলেকশ্যন মোৰ এগেইনষ্টত কেণ্ডিডেট দিয়া মইতো কংগ্ৰেছক ক'ম যে দিয়ক আপোনালোকে মোৰ কোনো আপত্তি নাই আৰু মই MLA হৈ থাকিব লাগিব বুলি কি কথা আছে সদায় মইতো অখিল গগৈ হয় মোৰ নিজৰ পৰিচয় আছে মই MLA হওঁ বা নহওঁ অসমৰ ৰাজনীতিত মই যিটো কথা যেতিয়া ক'ব লাগে কমেই সেইটো মই জেলত থাকিলেও ক'ম সেইটো মই বাহিৰত থাকিলেও ক'ম মই সেইটো MLA হ'লেও ক'ম মই সেইটো মন্ত্ৰী হ'লেও ক'ম সেইটো মই মুখ্যমন্ত্ৰী হ'লেও ক'ম আপুনি যেতিয়া কাৰাগাৰৰ পৰা আপুনি শিৱসাগৰত আপুনি অৱতীৰ্ণ হ'ল শিৱসাগৰৰ ৰাইজে আপোনাক অভূতপূৰ্ব মৰম দিলে আৰু আপোনাক কাৰাগাৰৰ পৰা আপুনি হেণ্ডকাফ লগাই লৈ গৈছিল আৰু ওলাই আহোঁতে আপুনি গামোচা পিন্ধি ওলাই আহিছিল এক সুন্দৰ মিঠাই খুৱাইছিল সেই পৰিৱেশবিলাক আমি দেখিছোঁ এতিয়া চৰ্চা হৈছে অখিল গগৈয়ে শিৱসাগৰত যেনেধৰণে নিৰ্বাচন খেলি তেওঁ জয়ী হ'ল কাৰাগাৰৰ পৰা এতিয়া অনাগত নিৰ্বাচনত আপুনি শিৱসাগৰৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ নহয় নেকি কিয় নহ'ম মানে আটাইতকৈ বেয়া সময়খিনিত মোক শিৱসাগৰে MLA পাতিলে আৰু মই MLA হোৱাৰ কাৰণে আচলতে জেলৰ পৰা ওলালোঁ শিৱসাগৰৰ মানুহে মোক কোনো আশা কৰিয়ে মোক ভোট দিয়া নাছিলে অকল ল'ৰাটোক বহুত অত্যাচাৰ কৰিছে আমাৰ ল'ৰাটোক উলিয়াই দিব লাগে বুলি ভোট দিছিলে অসমৰ কাৰণে ই বহুত খাটিছে গতিকে ইয়াক আমি উলিয়াবই লাগিব বুলি ভোট দিছিলে তেওঁলোকৰ যিদিনা মই জেলৰ পৰা ওলালোঁ সেইদিনাই তেওঁলোকৰ 50% আশা পূৰণ হৈ গ'ল তেওঁলোকৰ উদ্দেশ্য পূৰণ হৈ গ'ল মোকতো কিবা কাম কৰিব বুলি তেওঁলোকে ভোট দিয়াই নাছিলে তথাপি আপোনালোকে নিজে গৈ খবৰ ল'ব যে শিৱসাগৰৰ ৰাজনীতিৰ যি ইতিহাস সেই ৰাজনৈতিক ইতিহাসত চাগে আটাইতকৈ বেছি শিৱসাগৰৰ প্ৰশ্নবিলাক উত্থাপন কৰা মানুহজন ময়ে আৰু শিৱসাগৰৰ মানুহবিলাকে মোক ভোট দিছিলে যে ই যদি ওলাই আহে তেতিয়াহ'লে সি আকৌ গৰজি উঠিব মই সেইটো চেষ্টা কৰিছোঁ যে অসম বিধানসভাত আটাইতকৈ গৰজি থকা হিমন্ত বিশ্ব শৰ্মাক চকুত থৈ হাতৰ আঙুলিত থিয় কৰি মই কথা ক'ব পৰা একমাত্ৰ বিধায়ক বুলি মই ভাবোঁ হিমন্ত বিশ্ব শৰ্মাক মই চকুত থৈ ৰঙা চকুত থৈ আঙুলি টুৱাই মই কথা ক'ব পাৰোঁ আৰু যেতিয়াই গণ্ডগোল কৰিছে আপোনাৰ নিচিনা 2 নম্বৰী মানুহ কোনো নাই বুলি মই সন্মুখত ক'ব পৰা মানুহ মই আন কোনো বিধায়কৰ আছে বুলি মই নাভাবোঁ দেখা নাই আমি গতিকে মই ভাবোঁ যে শিৱসাগৰে মোক ইমান বিপদৰ সময়ত হেৰি কৰিছে এতিয়া মোৰ ভাল দিন আহিছে হয়তো আমি চৰকাৰৰ অংশীদাৰ হৈ যাম এবাৰ খেলিব আপুনি নে মৰিয়নিৰ পৰা খেলিব নাই গতিকে মই ডেফিনেটলি এবাৰ শিৱসাগৰৰ পৰা খেলিম পৃথিৱীৰ কোনো শক্তিয়ে মোক শিৱসাগৰৰ পৰা খেলাৰ পৰা এবাৰ বাধা দিব নোৱাৰে মই শিৱসাগৰৰ পৰা খেলিম জিকিম হাৰিম কি হ'ম ৰাইজে সিদ্ধান্ত ল'ব হয়নে নহয় এতিয়া আন এটা কথা আপুনি যে ক'লে যে হিমন্ত বিশ্ব শৰ্মাক আপুনি চকুত হৈ আঙুলিটোৱে আপুনি কথা ক'ব পৰা একমাত্ৰ বিধায়ক বুলি আপুনি নিজে ভাবিছে বা নিজে এইটো ফিল কৰিছে কথা তাৰ চৰ্চা হৈ থাকে আৰু আমিও সেইটো কথা শুনি থাকোঁ আজি যিহেতু অখিল গগৈ আছে আমি একেবাৰে একেবাৰে কটনৰ দিনৰ পৰাই অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ এখন যুদ্ধ হৈ আছিল আৰু এতিয়ালৈকে সেই যুদ্ধ আছে আপোনালোকে শুনিছে নিশ্চয় গতিকে সেই কথাটো কওকচোন কটনত আৰম্ভ হোৱা যুদ্ধখন আজিলৈকে চলি আছে নেকি হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ মাজত ক'বলৈ হিমন্ত বিশ্ব শৰ্মাক মই জীৱনত প্ৰথম লগ পাইছোঁ ভিলেইন হিচাপে এইটো এটা ইণ্টাৰেষ্টিং কাহিনী এইটো এটা ইণ্টাৰেষ্টিং কাহিনী মানে সেইদিনা আছিলে আমাৰ এইটো ফাকুৱা যে মানে কি কয় ফাকুৱা মানে হোলীৰ দিনত আমি কটন কলেজলৈ আহিছোঁ মই তেতিয়া হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ কটন কলেজলৈ আহিছোঁ গোটেই হোষ্টেলৰ ল'ৰাবিলাকে মানে সেইদিনা বোকা লৈছে চবে বোকা লৈছে ইটোৱে সিটোক মানে এনেকৈ আমাৰ গাত 3টামান কৰি লৈছে তাতে ইটো সিটোক বগৰাই দিয়ে কিমান চনমানৰ কথা এইটো হ'ল 1993 এনেকৈ বগৰাই দিলে বগৰাই দিওঁতে কি হ'ল সেই সময়তে বৰ্মন বুলি HFIৰ এজন ল'ৰা আছিলে বৰ্মন মই নাম চাম নকওঁ বৰ্মন তাৰপিছত বৰ্মন বুলি ল'ৰাজনক মানে কি কৰিলে তেওঁ মানে পঢ়ি আছিলে ল'ৰা বৰ্মন বোলা মানুহজনে সেই বৰ্মন বোলা ল'ৰাজনকো বহুতকেইটাই তেওঁৰ লগৰ ল'ৰা কিছুমানে মানে হেৰি দিবলৈ গ'ল বোকাত ধৰি আনি মানে বোকাত পেলাবলৈ গ'ল বৰ্মনে মানে ভাবিলে যে বৰ্মনে মানে বোকা ল'বলৈ মন নাই তেওঁ HFIৰ মানুহ এইবিলাক বিশ্বাসো নকৰিব পাৰে মই নাজানো কি কাৰণে তেওঁ মানে এইটো ফাকুৱাটো কৰিবলৈ মন নাই তেওঁ দৌৰ মাৰি পলাওঁতে আমাৰ পিছফালৰ পৰা আমাৰ বহুতকেইটা ল'ৰাই মানে ছিনিয়ৰ মানুহ দেই আমাতকৈ তেওঁলোক বহুত 2 বছৰ 3 বছৰ ডাঙৰ তেওঁলোকে মানে দৌৰি খেদি গ'ল এই বৰ্মন বুলি মানুহজনে দৌৰি গৈ গুৱাহাটীত চাৰ্কিট হাউচত সোমাই হিমন্ত বিশ্ব শৰ্মাক ওচৰত পঢ়ি দিলেগৈ
তাৰ হিমন্ত বিশ্ব শৰ্মাই আমি নাজানো আমি ফাকুৱা খেলি আছোঁ হিমন্ত বিশ্ব শৰ্মাই একদম ছিকিউৰিটি লৈ পুলিচ লৈ একদম আমাৰ ARB থাৰ্ড মেচলৈ আহি গ'ল প্ৰথম জীৱনত দেখিছোঁ হিমন্ত তেওঁ তেতিয়া কলেজতে পঢ়ি আছিলে নাই তেতিয়া তেওঁ আমাতকৈ 5 বছৰ ডাঙৰ কলেজত নাই বহুতে কৈ থাকে যে আমি একেলগতে পঢ়িছিলোঁ কিবা 5 বছৰ মোতকৈ ডাঙৰ তেওঁতো কেতিয়াবা কৈ দিয়ে যে তেওঁৰ পত্নীৰ লগত মোৰ হেৰি আছিলে প্ৰেম আছিলে তেওঁ পোৱাই নাই 5 বছৰ আগৰ আমাতকৈ ছিনিয়ৰ মইতো পোৱাই নাই কলেজত এইবোৰ মিছা কথা তেওঁ তাৰপিছত মানে কি হ'ল আপোনাৰ হেৰি হ'ল কি কয় হিমন্ত বিশ্ব শৰ্মাই পুলিচ লৈ আহে আৰু কেইটামান লগত লৈ আহি আমি কৰিডৰত ৰৈ আছোঁ খেলি আছোঁ একদম আহিটো একদম বেলেগ দম দিছে আবুল কালাম আজাদ বুলি আমাৰ এজন ছিনিয়ৰ আছিলে তেওঁক কৈছে আহিত আবুল টাইফলা আহি তাক একদম মানে মাৰিবলৈ লৈছে কৈছে তই বেয়া শব্দ কৈছে মিয়া মানুহ হয় তই কি তই হলি খেল নেকি তই কি কাৰণে ইয়াক হেৰি কৰিছ বহুত দম চম দি চবকে দম দিছে মইতো মানে বিদ্ৰোহী ধৰণৰ মানুহ মইতো এনেকুৱা দম কাকো সহ্য নকৰোঁ মই উঠি থিয় হৈ মানে হেৰি কৰিবলৈ লৈছোঁ তাৰমানে কাজিয়া লাগিবলৈ লৈছোঁ লগে বুধিন মৰাং বুলি আমাৰ এতিয়া SP তেওঁ বুধিন মৰাং বুলি বুধিন দাই মোৰ ৰুমমেট আছিলে বুধিন দাই মোক হাতত ধৰিছে তই পাত দে কৈছে যে এইটো তই চিনি নাপাৱ ন এইটো কোন মানুহ এনেকৈ বুলি মোক ধৰি দিছে ধৰি সেইবাৰ তাৰপিছত দম চম দি গোটেই হোষ্টেলটো গুচি গ'ল মোক এনেকৈ ধৰি দিলে কাৰণে নহ'লে সেইদিনাই মোৰ যুদ্ধ হ'লহেঁতেন তেওঁৰ লগত তো প্ৰথমবাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক মই সেইদিনা প্ৰথম দেখিছোঁ জীৱনত দ্বিতীয়বাৰ তেওঁৰ লগত মুখামুখি হৈছোঁ তাৰপিছত মই এই বহুত ঘটনাৰ ক্ৰমে মই তাতে মেগাজিন ছেক্ৰেটাৰী উঠিলোঁ প্ৰথম এডিটৰ কটনিয়ান উঠিলোঁ 1994 এডিটৰ কটনিয়ান চববিলাক কংগ্ৰেছ জিকিলে মই অকল খালি এডিটৰ কটনিয়ান হিচাপে বিৰোধী পক্ষ কৰ্তনৰ বিৰোধী কি কংগ্ৰেছ বিৰোধী মানুহ জিকিলোঁ জিকাৰ পাছত আমাৰ যে সাঁতোৰবিদ যে হেৰি কি কয় আপোনাৰ মিঠু বৰুৱা মিঠু তাই আমাৰ লগৰ মিঠু তাৰপিছত মানে মিঠুৰ লগত মই কিবা কথা পাতিলোঁ মই জিকা পিছদিনা আৰু কিবা কথা পাতি আছোঁ কথা পাতি গ'ল কিবা হ'ল তাৰপিছত মই জিকাৰ কাৰণে এতিয়া আৰু সেইজনো তেওঁ এতিয়া হেৰি এডিশ্যনেল SP সেই মানুহজনৰ লগত একেলগতে এখন ৰিক্সাত উঠি মই গাৰ্লছ হোষ্টেললৈ গৈছোঁ SKL আৰু আমাৰ NBD এই দুইটা হোষ্টেললৈ গৈছোঁ মাত দিবলৈ যাওঁতেতো হঠাতে মানে এতিয়াৰ SP ৰাজেন সিঙে মটৰচাইকেলখন চলাই আহিছে পিছফালে হিমন্ত বিশ্ব পঢ়ি আহিছে আহি ঘাপকৈ ৰখালে মটৰচাইকেল নে গাড়ী আছিলে পাহৰিলোঁ মটৰচাইকেলে আছিলে তেওঁ আমি ৰিক্সাত গৈ আছোঁ দীঘলী পুখুৰী পাৰত ৰখাইতো দীঘলী পুখুৰী পাৰত মোৰ লগত যিজন গৈছিলে তেওঁ পেগু বুলি এজন ছিনিয়ৰ মানুহ তেওঁৰ নামটো মই নকওঁ আৰু তেওঁ গৈছিলে তেওঁক অঁতৰাই মোকতো কিবা কিবি দম দিছে দম দিটো মোক এনেকৈ একদম ঠামকৈ মাৰি দিলে হিমন্ত বিশ্বই তই মিঠুক কি কৈছ মই বোলো কি কৈছোঁ মিঠু কেনেকৈ কৈছ তেনেকৈ কৈছোঁ মানে তাৰপিছত ঠেলাঠেলি আৰু মোক মাৰি দিলে তেওঁ ঠেলাঠেলি তাৰপিছত গোটেই সেইটোক লৈ গোটেই পেপাৰ চেপাৰ ওলালে হাল্লা হুলস্থুল হ'ল বহুত প্ৰতিবাদো হ'ল তাৰমানে এনেকৈ ৰাজেন সিং আৰু গতিকে তেওঁৰ লগত মোৰ মানে শত্ৰুতা সেই আগৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত মোৰ জাতশত্ৰু বুলি ক'ব লাগিব সেইকাৰণে একদম কলেজৰ বয়সৰ পৰাই মানে তেওঁৰ লগত মোৰ মানে যিমানকেইটা সাক্ষাৎ হৈছে এনেকৈ সাক্ষাৎ হৈছে আৰু তাৰপিছততো মোৰ তেনেকৈ সাক্ষাতেই হোৱা নাছিলে তাৰপিছত বিধানসভাতো তেওঁৰ লগত মোৰ এই যুঁজৰ সাক্ষাতেই হৈ আছে আৰু আজিকালি অৱশ্যে বিধায়ক হিচাপে মই মাজে মাজে তেওঁলৈ ফোন কৰোঁ বা তেওঁ মোলৈ ফোন কৰে ডেফিনেটলি এইটো লুকুৱা বুলি একো নাই তেওঁ মোলৈ ফোন কৰে কেতিয়াবা বিধায়ক হিচাপে মই ধৰক সমষ্টিৰ কিবা এটা প্ৰব্লেম আছে মই কওঁ যে দাদা এইটো মোক কৰি দিব লাগিব তেওঁ সাধাৰণতে নকৰে মোক ভালকৈ কয় খুব ধুনীয়াকৈ কামটো কৰি নিদিয়ে এনেকুৱাই হয় সাধাৰণতে মানে আপোনাক কৰি দিম বুলি কয় খুব ধুনীয়াকৈ কয় হ'ব এইটো হ'ব বুলি কয় কেইটামান কাম হ'ল বাৰু যেনেকৈ ধৰক ৰংঘৰ প্ৰকল্পটো মই নিলোঁ এনেকৈ ডাঙৰ কেইটামান কাম কৰিলোঁ বাৰু মানে 50 কোটি টকাৰ এটা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিলোঁ চাৰ্কিট হাউচটো নিলোঁ এনেকুৱা ধৰণৰ মানে ডাঙৰ কেইটামান কাম কৰিলোঁ কিন্তু যিমান কৰিব লাগে মানে গোটেই DC SP কৈ থৈ দিছে যে অখিল গগৈ কথা কোনো পধ্যে নুশুনিবি অখিল গগৈ যি কয় তাৰ উল্টাকৈ কৰিবি বুলি কয় অখিল গগৈ খুব শ্বৰ্ট টেম্পাৰ্ড পটককৈ খং উঠে হাঁহিটো যিমান ধুনীয়া খং উঠিলে সিমানেই উগ্ৰমূৰ্তি ধাৰণ কৰে আৰু মানুহক নক'বলগীয়া কথা কিছুমান কৈ দিয়ে বহু ঘটনা ঘটিছে আপোনাৰ জীৱনত তেনে এটা ক্লিপ আছে আমি প্ৰথমতে ক্লিপ চাই ল'ব বিচাৰিছোঁ অখিল গগৈৰ খং উঠিছে তেওঁ উঠি এই কথা কৈছে
কথাটো কথা বেয়া মানে 1 নম্বৰ কথা তেতিয়াহ'লে কথাটো বেয়া হ'ব মানে কথা বেয়া মানে কিমান বেয়া হ'ব পাৰে এই মানুহজনে গম পাইছে মই 1 মিনিট কথা নক'ব ভালকৈ গুলি থাক মানে একে চৰিত বাহিৰ উলিয়াই দিম ইমান খং কিয় মানে এইটো মানে এইটো জনপ্ৰতিনিধি নহয় তেতিয়া মই আন্দোলনকাৰী আছিলোঁ বহুত দিনৰ আগৰ এইটো মানে খংটোতো আছে মইতো যথেষ্ট খঙাল মানুহে হয় কিন্তু মোৰ সমান মৰমীয়াল মানুহো কম আছে পৃথিৱীত হয় কিন্তু কথাটো হ'ল এনেকুৱা মানে মানে এই মানুহজন আছিলে আমাৰ নিপকোৰ নহয় পাৱাৰ গ্ৰিডৰ তেওঁ জেনেৰেল মেনেজাৰ নে কি আছিলে জেনেৰেল মেনেজাৰ পাৱাৰ গ্ৰিডৰ যে সেই টাৱাৰবিলাক যায় টাৱাৰৰ এই যে টাৱাৰবিলাক যাওঁতে যে মানুহবিলাকক যে পইচাৰ ক্ষতিপূৰণ দিব লাগে প্ৰায় 200 কোটি টকামান আমাৰ গোটেই খেতিয়কবিলাকৰ পইচা এওঁলোকে খাই পেলালে পইচাটো চেংচন কৰালে গোটেইটো খাই পেলালে তাৰপিছত তেওঁ মোক বুজাবলৈ আহিছে যে আপোনাক আমি কিবা এটা সহায় কৰিম কৰাপশ্যন মানে মোক পইচা দিবলৈ আহিছে তেওঁ মোক বুজাব মিটিঙৰ আগত তাৰমানে তেওঁ কেছটো ওলাব আৰু অলপ পিছতে মিটিং হ'ব এতিয়া তেওঁলোকৰ যিজন চেয়াৰমেন আহিব চেয়াৰমেন অহাৰ আগতে তেওঁ মোক বুজাব খুজি আছে যে আপুনি এইটো আৰু ইমান বেছিকৈ নকৰিব আমি কিবা এটা আপোনালোকৰ সংগঠনকো চাম এইবিলাক বুজাই আছে মই তেওঁক কৈ আছোঁ যে তুমি ভাই গোটেই খেতিয়ক বড়ো খেতিয়ক ৰাভা খেতিয়ক একেবাৰে দুখীয়া জনজাতি খেতিয়কৰ পৰা গোটেই মাটিবিলাক কাঢ়ি ল'লা গোটেই গছ কাটিলা ঘৰ ভাঙিলা পাৱাৰ গ্ৰিডৰ ডাঙৰ যে সেই হেৰিবিলাক গুজাই যায় এইটো লৈ ল'লা এতিয়া তুমি মোক পইচা দি মানে আৰু মোক পইচা দিবলৈ আশা কৰিবলৈ বহুত মানুহে সাহসেই নকৰে এই মানুহজনে মোক সাহস কৰিছিলে মোক বুজাবলৈ চেষ্টা কৰিছিলে যে নাই এনেকৈয়ে চলে আপুনি অকণ হেৰি কৰক মই তেওঁক হয় বেয়াকৈ কৈছোঁ হয় বাৰু মই তেওঁ মোতকৈ চিনিয়ৰ মই ক'ব নালাগে কিন্তু মোৰ ভুলেই হৈছে কিন্তু এটা কথা ঠিক যে মানে মোৰ ব্যক্তিগতভাৱে কথাটো ভুল হৈছে কিন্তু তেওঁ পাবলগীয়াটো কমহে হৈছে তেওঁ যিমানটো আচলতে পাব লাগিছিলে তেওঁক মই চাকৰিটো খাব নোৱাৰিলোঁ পিছত মানে কিবা কিবি কৰি পইচাটো আমাৰ উলিয়াই দিলে আধাকৈ গোটেইটো নিদিলে মানে খেতিয়কবিলাকক পইচাটো আধা উলিয়াই দিলে কিন্তু এই মানুহজনৰ চাকৰিটো মই খাব লাগিছিলে মোৰ খোৱাটো নহ'লগৈ পিছত সেই আধা এইটো মানে খেতিয়কবিলাকে আধাটো পালে যে সেইকাৰণে মানে লাগি থকা নহ'লগৈ ময়ো আকৌ জেলত গুচি গ'লোঁ ঠিকে আছে সেই প্ৰাপ্যখিনিৰ কাৰণে আপুনি কথা কৈছে আন্দোলন মানে মই অলপ খঙাল মানুহ হয় কিন্তু আপোনালোকে জানে চাগে যিবিলাক মানুহ অলপ সৎ মানুহ যিবিলাক মানুহে চিধাকৈ কাম কৰে তেওঁলোকৰ খংটো বেছি আৰু যিবিলাক অলপ 2 নম্বৰী তেওঁলোকৰ তেলটো অলপ বেছি এতিয়া খংটো আছে নে নাই খংটো আছে ইমান নথকা নহয় কিন্তু অলপ কমিছে আগতকৈ কমিছে কিন্তু এটা কথা ঠিক বিধানসভাত কেতিয়াবা বহুত খং উঠি যায় বিধানসভাত কেতিয়াবা খং উঠি যায় মানে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ধৰণৰ মানে আপোনাৰ কমিউনেল কথা কৈ দিয়ে এনেকুৱা ধৰণৰ অদ্ভুত কথা কৈ দিয়ে মই চব গম পাই থাকোঁ যে এইটো মিছা কথা কৈছে তেওঁ যিমান তথ্য দিয়ে যে চব বেছিভাগেই মিছা আৰু বিধানসভাতো ভুল তথ্য দিয়ে এনেই মুখত যিটো আহে সেইটোকে কৈ দিয়ে উল্টা ক'বলৈ গ'লে মানে মোক কথাটো ক'ব নিদিয়ে আৰু মইতো আপুনি নিজে দেখিছে এদিনত 3 বাৰলৈকে এক্সপেল হৈ যাওঁ বিধানসভাত যেতিয়া মোক এইটো অত্যাচাৰ কৰি থাকে তেতিয়া মোক খং উঠি যায় এতিয়াও বিধানসভাত মাজে মাজে খং উঠে লাষ্টৰ দিনটো আপোনালোকে দেখিছিলে মোক খং উঠি কেনেকৈ মই আকৌ হস্পিটেলাইজ হ'বলগীয়া হৈ গ'ল সকলোতকৈ বেছি কোনে খং উঠে বিধানসভাত সকলোতকৈ কোনে খং উঠায় সকলোতকৈ বেছি খং কোনে উঠে আপোনাৰ সকলোতকৈ বেছি খং উঠে পীযুষৰ বডি লেংগুৱেজটো দেখি পীযুষ হাজৰিকাৰ বডি লেংগুৱেজটো দেখি খং উঠে পীযুষ হাজৰিকাই মানে বৰ বেলেগ গহীনত বেলেগকৈ বেয়াকৈ কৈ দিয়ে আৰু একদম মানে উফাইডাং মাৰি কয় তো আৰু মানে হেৰি এই আমাৰ জয়ন্তক খুব ইনচাল্ট কৰি কয় জয়ন্ত মল্ল বৰুৱা যে জয়ন্ত মল্ল বৰুৱাই বহুত ইনচাল্ট কৰি কয় এই ইনচাল্ট কৰি কথা ক'লে আৰু মানে চবকে ইনচাল্ট কৰি মানে সিহঁতি ভাবে যে মোকো কৰিব পাৰিব মইতো ভাই এইটো ইনচাল্ট লোৱা মানুহ নহয় মইতো মোক ইনচাল্ট কৰিবি মোক কৰিবি মই তোকো কৰিম মইতো এনেই সুদাই এৰি থৈ অহা মানুহ নহয় মোক মিছা কথা কবি তই মই 10টা তোৰ ফাঁচ কৰি দিম কিন্তু আপুনি যেটো কথা কৈছে যে বিজেপিৰ বিৰুদ্ধে বা পীযুষ হাজৰিকা হওক জয়ন্ত মল্ল বৰুৱা হওক তেওঁলোকৰ বিৰুদ্ধে আপুনি সততে তেওঁলোকৰ বিৰোধিতা কৰি থকা আমি দেখিবলৈ পাওঁ কিন্তু এনে ধৰণৰ এটা অভিযোগ উত্থাপন হয় বা চৰ্চা হয় যে অখিল গগৈ বিজেপিৰ লগত
মুখেৰে বেয়া পেটেৰে কিন্তু বিজেপিৰ সৈতে ভাল সেয়া হয়তো আপোনালোকেও শুনে নিশ্চয় চাওক তেওঁলোকেও কথাবিলাক শুনিছে যে অখিল গগৈৰ বিজেপিৰ লগত ভাল হৈ থাকে আৰু এইবাৰ এই যে বিৰোধীক বা গৌৰৱ গগৈক বা কংগ্ৰেছক যেনেধৰণে গালিগালাজ কৰি আছে ইয়াৰ আঁৰত অখিল গগৈৰ যিমানবোৰ গোচৰ আছে সেই গোচৰবোৰৰ ক্ষেত্ৰত ক'ৰবাত বিজেপি নমনীয় হ'ব চৰকাৰখন নমনীয় হ'ব কিবা এটা অংক কৰি অখিল বৰ ধুনীয়া কথা এটা কৈছে মই যদি মানে মই এটা লাইন আৰু কৈ দিছোঁ এটা শাৰী আৰু কৈ দিছোঁ সেইটো কথা হৈছে বিজেপি চৰকাৰৰ মতে অখিল গগৈয়ে কামবোৰ কৰে নেকি মেনেজ হয় নেকি অখিল গগৈ মোৰ 165টামান কেছ আছে মই অসমৰ আটাইতকৈ দুৰ্ধৰ্ষ মানে অপৰাধী তেওঁলোকৰ দৃষ্টিত চৰকাৰৰ দৃষ্টিত আৰু মোৰ আটাইতকৈ ডাঙৰ কেছটো হ'ল NIA কেছটো NIA কেছটোত মই খালাচ হৈ গ'লোঁ জানে আপোনালোকে কোৰ্টে মোক খালাচ কৰি দিলে তাৰপিছত সেই কেছটো অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাই লগ লাগি আকৌ হাইকোৰ্টত উঠাই মোৰ ওপৰত আকৌ কেছটো চলিব লাগে বুলি কি কয় আকৌ পুনৰ বিচাৰ হ'ব লাগে বুলি পঠিয়াই দিলে পুনৰ বিচাৰ হ'ব লাগে বুলি পঠিয়াই দিয়াৰ পাছত আমি আকৌ সুপ্ৰিম কোৰ্টলৈ গ'লোঁ সুপ্ৰিম কোৰ্টৰ পৰা যেনে তেনে এইবাৰ জেল নোযোৱাকৈ মই গোটেই জীৱনৰ কাৰণে বেইলটো লৈ ল'লোঁ এই কেছটোৰ ক্ষেত্ৰত মোক জেল দিব নোৱাৰে এইটো মই লৈ ল'লোঁ তাৰপিছত আকৌ কেছটো লগালে বিচাৰ কৰি কৰি এইবাৰ আকৌ NIA কেছটো লগালে মই জাষ্ট যদি এটা শব্দ কওঁ যে হিমন্ত দা মই আছোঁ আপোনাৰ লগত তেতিয়াই মোৰ গোটেইকেইটা কেছ খালাচ হৈ যাব NIA কেছ মানে অফাৰ আহক নাহক মই এটাই কথা কৈছোঁ মই জানো মোৰ ৱেইটটো মোৰ মানে মোৰ দমটো মই জানো মই যদি এটা শব্দ কওঁ যে হিমন্ত দা মই আপোনাৰ লগত আছোঁ একদিনৰ ভিতৰত মোৰ সকলো কেছ শেষ হৈ যাব সকলোৰে কেছ কা আন্দোলনৰ সকলোৰে কেছ শেষ কৰি দিলে কোন সংগঠনৰ কেছ আছে আমাৰ বাহিৰে কৃষক মুক্তি বেছিভাগৰে নাই আৰু যিকেইটা কৃষক মুক্তি আছে কৃষক মুক্তিৰ বাকী বেছিভাগৰে কেছো নাইকিয়া কৰি দিছে অকল মোৰ কেছটো নাইকিয়া নহয় কিন্তু গোচৰবিলাকো চলি থাকক নমনীয় স্থিতি এটাৰো চলক বিজেপিৰ মানে বিৰোধিতা কৰা গোচৰবিলাক আপুনি মোক কওকচোন আপোনাৰ যদি 165টা গোচৰ থাকে আপুনি জীয়াই থাকিব পাৰিব মোৰ 165টা কেছ আছে আৰু মই মাহটোত অন্ততঃ 6টা দিন অকল কেছত যাব লাগে উকিলক পইচা দিব লাগে টেনশ্যন খাব লাগে এইটো কেছত জেল যাম নেকি কোৰ্টৰ সমানটো আৰু টান কাম একো না বস্তু নাই পৃথিৱীত চিফ মিনিষ্টাৰজন গ'লেও চিফ মিনিষ্টাৰ আকৌ দমতে ক'ব হয়নে নহয় তাৰ মাজত মই যদি 1 মিনিটৰ কাৰণে কম্প্ৰমাইজ কৰি দিওঁ 1 মিনিটৰ কাৰণে যদি মই কম্প্ৰমাইজ কৰি দিওঁ মই আজি একেদিনতে মন্ত্ৰী হ'ম আৰু মন্ত্ৰী মানে আটাইতকৈ ডাঙৰ মন্ত্ৰী এটাই হ'ম আৰু মোৰ কেছো উঠিব আৰু মই ধনে জানে একদম মানে উভৈনদী হ'ব 100 কোটি টকীয়া মালিক হৈ যাম নিশ্চয় এয়াই অখিল গগৈ যি কম সঁচা কম আমি ভাবিছোঁ অখিল গগৈয়ে সঁচা কথা কৈছে আৰু ৰাইজেও নিশ্চয় অখিল গগৈৰ মুখত সঁচা কথাই শুনিছে আমি আৰু কথা পাতিম কিন্তু এতিয়া সময় হৈছে এটা চমু বিৰতিৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ যি কম সঁচা কমৰ পৰৱৰ্তী অংশলৈ প্ৰিয় দৰ্শক অনুষ্ঠান চলি আছে আমাৰ সৈতে আছে বিধায়ক অখিল গগৈ আমি কৈছোঁৱেই যে আমাৰ সৈতে আছে বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকল তেওঁলোকেও প্ৰশ্ন কিছু সুধিব আমাৰ অতিথিক গতিকে পোনে পোনে আমি তেওঁলোকৰ কাষলৈ গৈছোঁ প্ৰথমতে আপোনাৰ নামটো তাৰ লগতে প্ৰশ্নটো নমস্কাৰ ডাঙৰীয়া নমস্কাৰ মোৰ নাম আমিনুল হক মই দৰং জিলাৰ পৰা আহিছোঁ আৰু মই বৰ্তমান মাছ কমিউনিকেশ্যনৰ ষ্টাডি কৰি আছোঁ হয় মোৰ প্ৰশ্নটো এনেকুৱা হ'ল যে যিখন বিধানসভাৰ সাংসদ সেই সদনখনক আমি পবিত্ৰ সদন বুলি কওঁ কিন্তু বৰ্তমান সময়ত যি সদনখনৰ পবিত্ৰতা বা মাদকতা সেইটো বজাই ৰখা নাই এনে ক্ষেত্ৰত যেতিয়া আপুনি প্ৰশ্ন উত্থাপন কৰা বা আপুনি এইমাত্ৰ কৈছিলে আপুনি খং কৰে সদনত খঙত আপুনি হিমন্ত শৰ্মা হওক জয়ন্ত মল্ল বৰুৱা হওক আটাইকে প্ৰশ্ন উত্থাপন কৰে তেনে ক্ষেত্ৰত আপোনাক নিলম্বন কৰা হয় আৰু অধ্যক্ষ মহোদয়ে ৰিজন দাখিল কৰে যে আপুনি যি পবিত্ৰতা সেই পবিত্ৰতা বজাই ৰখা নাই এনে ক্ষেত্ৰত আপুনি নিশ্চয়কৈ কেতিয়া আপোনাক নিজক দোষাৰোপ নকৰে এনে ক্ষেত্ৰত আপুনি অধ্যক্ষ মহোদয়ক দোষাৰোপ কৰিব নে আপোনাৰ পিছফালৰ পৰা চিঞৰি থকা জয়ন্ত মল্ল বৰুৱা নে পীয়ুষ হাজৰিকা নে আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাক জগৰীয়া কৰিব সদনৰ পবিত্ৰতা মানে মোৰ কাৰণে প্ৰব্লেমটো হ'ল যে সদনখনক আমাৰ বিধানসভাখনক ব্যৱহাৰ কৰি বিজেপিয়ে সাংঘাতিক ধৰণৰ বিভাজনকামী আৰু সাম্প্ৰদায়িক কথা কয় তাৰমানে আপুনি চাগে এটা কথা জানে যে আমি বিধানসভাৰ ভিতৰত যি কথাই নকওঁ লাগিলে ভাল হওক বেয়া হওক সেই কথাটোক লৈ পৃথিৱীৰ কোনো কোৰ্টত কেছ নহয় চিফ মিনিষ্টাৰেও যদি কয় চিফ মিনিষ্টাৰটো এবাৰ মোক পাগল বুলি কৈ দিছিলে এনেই কোনোবা এজন মানুহক পাগল বুলি ক'লে লগে লগে কেছত যায় জেল যাব
কিন্তু বিধানসভাৰ ভিতৰত যদি কোনোবা মানুহে যিকোনো কথা ময়ো যিকোনো কথা কওঁ তেতিয়াহ'লে মোৰ ওপৰত কোনো কেছ লগাব নোৱাৰে সেইটো হ'ল আমাৰ বিধায়কবিলাকৰ বিশেষাধিকাৰ সেই অধিকাৰৰ সুযোগ লৈ অসমৰ মুখ্যমন্ত্ৰীজনে সদায়ে অসম বিধানসভাত সাম্প্ৰদায়িক ৰাজনীতি কৰে হিন্দু মুছলমানৰ সংঘাত লগোৱা ৰাজনীতি কৰে এইটোৰ জৰিয়তে অসম বিধানসভাখন কলুষিত হয় এই কথাটো যেতিয়া ধৰাৰ লগে লগে যেতিয়াই তেখেতে এনেকুৱা ধৰণৰ কথা কৈ দিয়ে মই লগে লগে উঠোঁ কাৰণ আপুনি এটা বস্তু চাব মই যদি কিবা এটা কথা ক'লোঁ মোক 1 মিনিট সময় ক'বলৈ দিয়ে 1 মিনিট 17 ছেকেণ্ড 1 মিনিট 13 ছেকেণ্ড এনেকৈ ক'ব দিয়ে কোৱাৰ পাছত মোৰ কথাটোৰ ওপৰত হিমন্ত বিশ্ব শৰ্মাই 1.5 ঘণ্টা ভাষণ দিয়ে মোৰ কথাটোৰ ওপৰত মোক ৰিপ্লাই দিবৰ কাৰণে মোৰ কথাটো মই যিটো মানে থিয়ৰি দিছোঁ মই ৰাইজৰ মাজলৈ যিটো এৰি দিছোঁ বিধানসভাত যিটো এৰি দিছোঁ তাৰ বিৰুদ্ধে 1.5 ঘণ্টা ভাষণ দিব পাৰে এতিয়া সেই 1.5 ঘণ্টাটো গোটেই সাম্প্ৰদায়িক কথাৰে আমাৰ যুক্তিবিলাক নাইকিয়া কৰি পেলায় এইটোৰ জৰিয়তে তেওঁ কি কৰে বিধানসভাৰ পবিত্ৰতা নাশ কৰে আৰু তাৰ বিৰুদ্ধে কথা ক'বৰ কাৰণে মোৰ আকৌ নেক্সট মুখ্যমন্ত্ৰীয়ে কথা কৈ যোৱাৰ পিছত উত্তৰ দিয়াৰ কাৰণে কোনো সুযোগ বিধানসভাত নাই ছিষ্টেমত গতিকে আমি বিধানসভাৰ মাজত মাতিবলগীয়া হয় উপায় নাই মই মাজত যদি নামাতোঁ তেতিয়াহ'লে ইতিহাসে মোক ক্ষমা নকৰিব গতিকে আমি ধৰিবলগীয়া হয় আৰু যেতিয়াই ধৰোঁ তেতিয়াই মোক এক্সপেল কৰি দিয়ে মোক খেদি দিয়ে এদিনত 3 বাৰলৈকে 3 দিনত 5 বাৰলৈকে এনেকুৱা ধৰণৰ গতিকে মই ভাবোঁ যে বিধানসভাখনক সুযোগ লৈ বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰিছে আৰু তাৰ জৰিয়তে বিধানসভাখন কলুষিত কৰিছে আৰু পৰৱৰ্তী প্ৰশ্ন নমস্কাৰ ডাঙৰীয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী কৰবী হাজৰিকা মই দেৰগাঁও জীয়ৰী আপুনি আন্দোলনৰ সময়ত জেললৈ গৈছিলে হয় ৰাষ্ট্ৰদ্ৰোহৰ গোচৰৰ অভিযোগত আপুনি জেললৈ গৈছিলে কিন্তু কেইদিনমানৰ পূৰ্বে দেখা গৈছে যে আপোনাক ন্যায়ালয়ে নিৰ্দোষী বুলি ৰায়দান প্ৰদান কৰিছে গতিকে দেখা গৈছে যে আপুনি কোনো দুখ নকৰাকৈ আপুনি জেলত থাকিবলগীয়া হ'ল গতিকে আপুনি ভাবেনে যে ভাৰতৰ আইনী ব্যৱস্থাত ক'ৰবাত সংশোধনৰ প্ৰয়োজন আছে বুলি মানে ক'বলৈ বেয়া মই কিছুমান আইনৰ কথাটো ক'ব নোৱাৰোঁ কিছুমান কথা কিন্তু এটা কথা খাটাং যে ভাৰতীয় ন্যায় ব্যৱস্থাটোতো এতিয়া ঘূণে ধৰিছোঁ য'ত সমাজ ব্যৱস্থা ঘূণে ধৰে তাত ন্যায় ব্যৱস্থাটোত ঘূণে ধৰাটো কনফাৰ্ম বহুত মানুহে জানে যে মোক অন্যায়ভাৱে এনেকৈ বাৰম্বাৰ মোৰ ওপৰত শাস্তি জাপি দিয়া হৈছে বহুতে কয় কিন্তু তাৰ পাছতো মই এতিয়ালৈকে কেছবিলাকৰ পৰা আঁতৰি আহিব পৰা নাই মোৰ 165টা কেছ তাৰ ভিতৰত 33-34টামান কেছৰ পৰা মই ইতিমধ্যে ৰেহাই পাইছোঁ মোৰ ওপৰত 165টা কেছ তো মই ভাবোঁ যে হয় আমাৰ যিটো ন্যায় ব্যৱস্থা এই ন্যায় ব্যৱস্থাটো মইতো বহুত জেলত আছোঁ আৰু ন্যায় কেনেকৈ হয় অন্যায় কাৰ প্ৰতি হয় জেলত থকা চব কয়দীবিলাকক মই লগ পাওঁ গতিকে মই গোটেই ব্যৱস্থাটো অকণ ভালকৈ জানো এটা কথা ঠিক যে আমাৰ ন্যায় ব্যৱস্থাটোত যথেষ্ট সুৰুঙা আছে আমাৰ ন্যায় ব্যৱস্থাটোতো ন্যায়াধীশবিলাকো মানুহ তেওঁলোকো ইনফ্লুৱেঞ্চ হয় তেওঁলোকো মানুহ কেতিয়াবা ৰাজনৈতিক প্ৰেছাৰত ইনফ্লুৱেঞ্চ হয় কেতিয়াবা অন্য ধৰণেও তেওঁলোকে ইনফ্লুৱেঞ্চ হয় গতিকে ডেফিনেটলি ন্যায় প্ৰদান কৰা মানেও সেইটো এজন ব্যক্তিৰ দ্বাৰা মানে তাত যদিও অবজেক্টিভলি সিদ্ধান্ত দিয়া হয় তথাপিও তাত ছাবজেক্টিভ দৃষ্টিভংগী এটা থাকে যে মানুহজনে আমাৰ প্ৰশ্নটোত বেছিকৈ ছাপোৰ্ট কৰে নে মানুহজনে গভৰ্ণমেণ্টৰ পক্ষটো বেছিকৈ ছাপোৰ্ট কৰে এই কাৰাগাৰৰ কথাটো যে আহিছে মোৰ এটা প্ৰশ্ন মনলৈ আহিছে কাৰণে মই পটকৈ সুধি লৈছোঁ আপুনি যেতিয়া কাৰাগাৰত আছিলে কাৰাগাৰত থাকোঁতে আপুনি চৰকাৰৰ বিৰোধিতা কৰি আপুনি কাৰাগাৰলৈ গৈছিলে আৰু এতিয়াও আমি দেখিছোঁ দীপাংকৰ বৰ্মন বা আদি কৰি বহুকেইজন এতিয়াও কাৰাগাৰত আছে যেতিয়া আপুনি আছিলে তেতিয়া চৰকাৰৰ বিৰোধিতা কৰি কাৰাগাৰলৈ গ'লে আৰু কিছু ধৰক চৰকাৰৰ পৃষ্ঠপোষকতাত চৰকাৰে যদি তেওঁলোকক মূৰত হাতখন দি থাকে তেওঁলোকৰ ব্যৱহাৰবোৰ বেলেগ বেলেগ হয় নেকি নে ব্যৱহাৰ একেই মানে থাকে কাৰাগাৰত কি হয় মানুহে যিবিলাক কথা কয় চব বস্তু একেই তেনেকুৱা নহয় কাৰাগাৰত কি হয় আপোনাৰ সুবিধা কি হ'ব পাৰে এজন সাধাৰণ কয়দীক যেতিয়া কাৰাগাৰত ৰাখে তেতিয়া ঘৰৰ পৰা মানুহে চাবলৈ গ'লে এনেকৈ জালনা এখনৰ মাজেদি চাব লাগে কিন্তু এই ধনী ধনী মানুহবিলাক যেতিয়া যায় যেতিয়া জাজ আৰু কি কয় ছুপাৰিণ্টেণ্ডেণ্ট আৰু জেইলাৰৰ লগত মানে অলপ বুজাবুজি থাকে অলপ লেনদেনো থাকে তেতিয়াহ'লে কি কৰে জেইলাৰৰ ৰুমতে বহুৱাই লৈ ঘৰৰ মানুহক গ'লে মানে কথা পাতিবলৈ দিয়ে সাধাৰণ মানুহ এজনে ঘৰৰ পৰা লৈ যোৱা বস্তুটো হয়তো দিবলৈ অলপ ঘোচ খুৱাব লাগে বা সকলো বস্তু গৈ নাপাবগৈ পাৰে কিন্তু ধনী ঘৰৰ মানুহজনে বহুত পইচা যদি খুৱাই থয় তেতিয়াহ'লে তেওঁৰ বস্তুটো ঠিকমতে পাব পাৰে দ্বিতীয়তে কি কৰে ধনী মানুহবিলাকে কি কৰে যাৰ পইচা আছে
সেই মানুহবিলাকে কি জেইলৰ ভিতৰততো একদম গান্দা একদম লেতেৰা পেতেৰা একদম বেয়া অৱস্থা জেইলত থাকিলেতো মানুহৰ মাথা বেয়া হৈ যাব সেইটো কথা কনফাৰ্ম এনেকৈ লাভ নাই জেইলটো সাংঘাতিক বস্তু এটা এতিয়া আপোনাৰ এই যে জেইলত যে থাকে মানুহবিলাক জেইলত থাকোঁতে কি সুবিধা পাব পাৰে প্ৰথম কথা তেওঁ জেইলত গৈ সুবিধা ল'ব পাৰে যে জেইলত কি হয় ইমান সৰু মানে আপোনাৰ জাগা এটুকুৰা দিয়ে তাতে আপুনি কম্বল পাৰি শুব লাগে পকাৰ ওপৰত তেওঁ খুব বেছি সুবিধা ল'ব পাৰে কি কৰিব পাৰে যে তেওঁ মেডিকেল চাৰ্টিফিকেট এখন লৈ বা ভিতৰৰ ডাক্তৰজনৰ লগত কথা পাতি পইচা খুৱাই তেওঁ বেমাৰী বুলি কৈ তেওঁ মেডিকেলত চিট এটা লৈ ল'ব পাৰে মেডিকেলত চিট এটা ল'লে এই গোন্ধোৱা ৰুম এটাত বিচনা এখনত শুবলৈ পাব এইটোৱে সুবিধা আৰু তো ডিফাৰেঞ্চ এইটোৱে বেলেগ একো বহুত ডাঙৰ সুবিধা ৰাকেশ পালকো দেখিলোঁ ৰাকেশ পালক ৰুম এটা দিছিলে ৰাকেশ পালে বুদ্ধি কৰি AC এটাও লগাইছিলে আমি হেৰি শিকাম বুলি কালচাৰেল হেৰি শিকাম বুলি তাৰপিছত হাল্লা হুলস্থুল চব উঠাই লৈ আহিলে এনেকুৱা নহয় ইমান বেছি সুবিধা নহয় তাৰ ভিতৰত সুবিধা মানে জেইলৰ ভিতৰত সুবিধাটোনো কি আৰু বস্তুকেইটা নিবলৈ দিয়া ঘৰৰ মানুহ আহিলে 10 মিনিট বেছিকৈ কথা পাতিবলৈ দিয়া এনেকুৱা ধৰণৰ সুবিধা এইবিলাক হয় পৰৱৰ্তী প্ৰশ্ন নমস্কাৰ ডাঙৰীয়া নমস্কাৰ মোৰ নামটো শ্ৰী তন্নু দাস মোৰ প্ৰশ্নটো এইটো যে আপোনাৰ হেনো কেতিয়াবা মুখ্যমন্ত্ৰী হ'বলৈ মন নাযায় নেকি বাৰু মোৰ মুখ্যমন্ত্ৰী হ'বলৈ মন নাযায় কিন্তু যদি কেতিয়াবা মই মুখ্যমন্ত্ৰী হওঁ তেতিয়াহ'লে মই অসমৰ গোটেই ছিষ্টেমটো বদলাই পেলাম যদি মই সঁচাকৈ কেতিয়াবা মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাওঁ ৰাজ্যখন চলোৱাৰ সুযোগ পাওঁ 5 বছৰৰ ভিতৰত মই অসমৰ সকলো পথাৰত পানী যোগানৰ ব্যৱস্থা কৰি বানপানীৰ পৰা পথাৰবিলাক ৰখাই এতিয়া যে বছৰত এবাৰ খেতি কৰে আৰু এই ভেকুলীৰ বিয়া পাতি থাকে যে মানে বৰষুণ দিবৰ কাৰণে কঠীয়া পাৰিবৰ কাৰণে সেইটো ব্যৱস্থা নাইকিয়া কৰি মই প্ৰত্যেকডৰা পথাৰত পানী দিম আৰু 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকজন খেতিয়কে বছৰত 3বাৰ খেতি কৰিব পৰা কৰি দিম নম্বৰ 1 যদি মই কেতিয়াবা মুখ্যমন্ত্ৰী হওঁ আপোনালোকক মই গেৰাণ্টি দি কৈছোঁ যদি হওঁ তেতিয়াহ'লে খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ আচল দামটো মই দি দিম 2 যদি মই সঁচাকৈ মুখ্যমন্ত্ৰী কেতিয়াবা হওঁ তেতিয়াহ'লে অসমৰ লোকেল মানুহৰ কাৰণে অসমৰ হোলচেল বিজনেছবিলাক সব এতিয়া বাহিৰৰ মানুহৰ হাতত সেই বিজনেছটো মই অসমৰ লোকেল মানুহৰ হাতলৈ আনিম যদি মই কেতিয়াবা মুখ্যমন্ত্ৰী হওঁ তেতিয়াহ'লে মই অসমৰ গাঁৱে গাঁৱে একোটা ইণ্ডাষ্ট্ৰি খুলিম ইয়াৰ বস্তুক লৈ প্ৰতিখন গাঁৱত ইণ্ডাষ্ট্ৰি কোনো ল'ৰা ছোৱালী যাতে কোনো ডেকা কোনো পুৰুষ মহিলা যাতে বেংগলোৰ বা কেৰেলাত গৈ সিকিউৰিটি গাৰ্ড কৰিব নালাগে আমাৰ গাঁৱতে যাতে প্ৰত্যেকজন ল'ৰাই মানে প্ৰত্যেকগৰাকী ছোৱালীয়ে প্ৰত্যেকগৰাকী মহিলাই যাতে কৰ্মসংস্থাপন পায় আৰু যদি মই মুখ্যমন্ত্ৰী হওঁ অসমক ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ অগ্ৰণী এখন পৰ্যটন ৰাজ্য কৰি গঢ়ি তুলিম কেনেকুৱা পৰ্যটন কৰিম আপোনালোকে অৰ্কিড পাৰ্কলৈ গৈ এবাৰ কাজিৰঙা অৰ্কিড পাৰ্কখন চাই আহিব পাৰে কেনেকুৱা মোৰ ভিজন আছে আৰু আপোনালোকে জানে চাগে আজিৰ দিনটোত গোৱাৰ এজন মানুহৰ ইনকাম এবছৰত পাৰ কেপিটা ইনকাম বুলি কয় গড় জনমূৰি আয় এজন মানুহৰ ইনকাম 6,15,000 তাত একো নাই তেল নাই কয়লা নাই সুনীল নাই ডাঙৰ একো বিজনেছ নাই একোৱেই নাই কি আছে অকল সাগৰৰ পানীক লৈ ইমান ডাঙৰ বিজনেছ কৰিছে ইমান ডাঙৰ পৰ্যটন কৰিছে যে এজন মানুহৰ এবছৰৰ ইনকাম 6,15,000 আমাৰ কিমান 1,20,000 টকা 1,20,000 আমি ইমান ডাঙৰ ৰাজ্য যদি কেতিয়াবা সুযোগ পাওঁ তেতিয়াহ'লে অসমক 5 পৰা 10 বছৰৰ ভিতৰত এখন আটাইতকৈ ভাৰতবৰ্ষৰ ভিতৰতে ধনী ৰাজ্যত পৰিণত কৰিম আৰু অসমৰ প্ৰত্যেকজন মানুহক ধনীত পৰিণত কৰি দিম এটা ভিডিঅ' ক্লিপ আছে মই সেই ভিডিঅ' ক্লিপটো এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিছোঁ তাৰপিছত মই এটা সৰুকৈ প্ৰশ্ন আপোনাক কৰিম এটা ভিডিঅ' ক্লিপ আছে আপুনি যেনেধৰণে প্ৰচাৰ কৰিছিলে আছে এইটো দেখিলে আপুনি বিগত দিনকেইটাত আমি দেখিছোঁ গোৱালপাৰা ধুবুৰী বিভিন্ন ঠাইত ঢিঙত বিভিন্ন ঠাইত আপুনি প্ৰচাৰ চলাইছে জনসমাৱেশ কৰি আছে এইটো প্ৰচাৰ হৈছে ৰাইজৰ দলৰ প্ৰচাৰ বা আপুনি নিজাববীয়াকৈ নিজৰ দলৰ বাবে প্ৰচাৰ চলাইছে ধুবুৰীত মই এইবাবেই প্ৰশ্নটো কৰিছোঁ কেইটামান দিন আগতে শিৱসাগৰত এটা আন্দোলন হৈছিল সেই আন্দোলনটো হৈছিল মিয়াখেদা আন্দোলন শিৱসাগৰতেই তাৰ উৎপত্তি হৈছিল কিন্তু সেই সময়ত অখিল গগৈয়ে সেইটো সংখ্যালঘুসকলৰ হৈ মাত নমতা অখিল গগৈয়ে এতিয়া কিন্তু সংখ্যালঘুৰ মাজত গৈ উদ্দাত্ত ভাষণ দিছে স্বাৰ্থ কি আপোনাৰ মানে এই যেটো মিয়াখেদা আন্দোলন কৰিছিলে সেই আন্দোলনটোত অসম বিধানসভাত আটাইতকৈ সক্ৰিয়ভাৱে মাত মতা মানুহজনটো মই আছিলোঁ
বেলেগবিলাকেও মাতিছে ময়ে আছিলোঁ এজন সেই মিয়াখেদা আন্দোলনৰ নামত যে এই মানুহ কিছুমান মুছলমান মানুহ কিছুমানক যে বহুত মাৰপিট কৰিছিলে যিজন মানুহৰ নেতৃত্বত মাৰপিটটো হৈছিলে আমাৰ শিৱসাগৰৰ বিজেপিৰ সভাপতি সেই সভাপতিজনৰ গোটেই কাগজবিলাক পত্ৰবিলাক উলিয়াই বিধানসভাত সেইটো উন্মুক্ত কৰি দিয়া যে এইটো কোনো সংগঠনে মাৰপিট কৰা নাই এইটো বিজেপিয়ে মাৰপিট কৰিছে যুদ্ধ লগাবৰ কাৰণে হিন্দু মুছলমানৰ এইটোতো ময়ে আছিলোঁ শিৱসাগৰত আৰু এটা আপুনি যিটো ধুবুৰীত দেখুৱালে বা এইটো আপুনি যিখন এইটো ছবি দেখুৱাইছে এইটো হাতচিঙিমাৰীৰ হেৰি হয় মানে একেবাৰে অসমৰ সীমান্তৰ ফটো হয় এখন এই যিখন দেখুৱাই আছে এতিয়া এই ফটোখন হ'ল হাতচিঙিমাৰী মই আপোনাক এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে হাতচিঙিমাৰীত যি মিটিং কৰিছোঁ সেই একেই মিটিং শিৱসাগৰত হ'ব সেই একেই মিটিং যোৰহাটত হ'ব এই একেই মিটিং ডিব্ৰুগড়ত হ'ব সেই এই মিটিং ধেমাজিত হ'ব এফালৰ পৰা কৰি আহি আছোঁ প্ৰথমতে এটা ছাইডৰ পৰা কৰি গৈ আছোঁ কাৰণে প্ৰথমতে আপোনালোকে মুছলিম জনসংখ্যাৰ মানুহখিনিক দেখুৱাবলৈ সুযোগ পাইছে নিশ্চয় আমাৰ অনুষ্ঠান একেবাৰে শেষ কৰাৰ সময় হৈ আহিছে এটা ৰেপিড ফায়াৰ আছে আমি আকৌ ফায়াৰিং আছে নেকি আমি কেইজন মই বুলেট প্ৰুফ পিন্ধিব লাগিব নে কেইটামান কথা ক'লিম একেবাৰে মানে কেইজনমান মানুহৰ আমি নাম ক'ম অ'কে এটা বা দুটা শব্দত আপোনাৰ মনত যি আহে সেই মানুহকেইজনৰ বিষয়ে অ'কে আপুনি ক'লে এইটো ভয়ানক কথা ক'লে নহয় আপুনি ভাবি নথলোঁ নহয় মানুহবিলাকৰ বিষয়ে তথাপিতো যি মনলৈ আহে আপোনাৰ আৰম্ভ কৰোঁ প্ৰথমটো নাম হৈছে গৌৰৱ গগৈ আজি যদি সুধি দিয়েতো এইটো অলপ সাময়িক কিন্তু তথাপি অহংকাৰ হিমন্ত বিশ্ব শৰ্মা হিটলাৰ ৰাহুল গান্ধী চমজদাৰ বদৰুদ্দিন আজমল একদম টুটেলি সাম্প্ৰদায়িক নৰেন্দ্ৰ মোদী হিটলাৰৰ বাপেক পীযুষ হাজৰিকা উফাইদাং ভূপেন বৰাৰ নামো সুধিছে ভূপেন বৰা কি ক'ম ভূপেনদাৰ বিষয়ে ভবা নাছিলোঁ ভূপেনদা মই মানুহটো ভালেই পাওঁ ভূপেনদাক এতিয়াতো মোৰ ভাবা অহা নাই মনটোত আপুনি ভাবি পোৱা নাই লুৰিণজ্যোতি গগৈ লুৰিণ উঠি অহা ল'ৰা তাৰ ভাল হওক আৰু এটা কথা একেবাৰে চমুকৈ পুত্ৰ নচিকেতা ৰাজনীতিলৈ আহিব পৰৱৰ্তী সময়ত এই নাই সি পঢ়িছে এতিয়া ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ মাজতে সি আন্দোলন কৰিবলৈ গৈছিলে মানে তাৰ তেতিয়া তাৰমানে সি অলপ মই বহুদিন জেল খোৱাৰ কাৰণে সি বহুত টেনশ্যনত আছিলে টেনশ্যন কিন্তু মোৰ ভাল লাগে এটাই যে আগতে কি হয় সি সৰু যেতিয়া হৈ থাকে তাৰ কাৰণে আমাৰ ঘৰখনৰ কিতাপবিলাক আছিলে তাৰ শত্ৰু কেলে মাকেও কলেজৰ পৰা আহি কিতাপেই পঢ়ি থাকে ময়ো দিনে ৰাতিয়ে কিতাপেই পঢ়ি থাকোঁ তাক কম সময় দিওঁ কাৰণে তাৰ ঘৰৰ আটাইতকৈ ডাঙৰ শত্ৰু আছিলে আমাৰ কিতাপবোৰ কিন্তু মোৰ জীৱনৰ আটাইতকৈ ভাল লাগে এতিয়া সেই কিতাপবিলাক সি মাকৰ নিচিনাকৈ বা মোৰ নিচিনাকৈ গভীৰভাৱে পঢ়িবলৈ আৰম্ভ কৰিছে চিৰিয়াছলি সি মোৰ ভাল লাগে সেইটোৱে আটাইতকৈ ভাল লাগে এতিয়া জীৱনটোত যে যিকোনো এটা আন্তঃৰাষ্ট্ৰীয় বিষয় যিকোনো এটা পলিটিকেল বিষয় যিকোনো এটা সামাজিক বিষয় এতিয়া সেই মতামত দিব পৰাকৈ পঢ়া শুনা আৰু সমাজৰ লগত মিলিব পৰাকৈ অকণমান সেই অনুসন্ধিৎয মনটো তাৰ গঢ়ি উঠিছে মই আশা কৰিম যে সি কোনোদিন এনেকুৱা ধৰণৰ আমাৰ নিচিনা সংসদীয় পলিটিচিয়ান নহওক মই আশা কৰিম যে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ যিটো সপোন আছিলে এজন বিপ্লৱী হোৱাৰ এতিয়ালৈকে মই পৰা নাই সেই সপোনত সি যাওক মই তাক সেইবুলিয়েই আশীৰ্বাদ দিম ধন্যবাদ জনাইছোঁ আপোনাক ইমান সময় আপুনি আমাক দিয়াৰ বাবে আৰু আপোনালোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সময় সকলোকে নমস্কাৰ ভাল লাগিলে দেই ধন্যবাদ জনাইছোঁ আৰু বেছি কথা নাপাতোঁ সময় শেষ হৈ আহিছে পুনৰবাৰ চাই থাকিব যি কম সঁচা কম আৰু ইয়াৰ লগে লগে বঞ্জিতৰ সৈতে মই জবাই যি কম সঁচা কমৰ পৰা বিদায় লৈছোঁ ধন্যবাদ থেংক ইউ জবা থেংক ইউ